নমস্কাৰ সকলোকে। আজি আমি এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু এইটো এটা আমাৰ চেনেলৰ নতুন অনুষ্ঠান এটা হয়, যিটোৰ নাম হ'ল কিতাপৰ কথা। আৰু ইয়াতে আগতে আপোনালোকে দেখিছে যে মই নিজেই ওলাওঁ, নিজেই কওঁ মোৰ কিতাপবিলাক মোৰ কোনবিলাক কিতাপ পঢ়ি ভাল লাগে আৰু আমি কিয় কিতাপ পঢ়িব লাগে সেইবিলাকৰ ওপৰত কিছুমান কথা পাতোঁ, আপোনালোকক শ্বেয়াৰ কৰোঁ যে তাতে কি কি ধৰণৰ ইনচাইটছ কিছুমান থাকে। অসমীয়া আমি জাতি হিচাপে কিতাপ পঢ়াটো আমাৰ কাৰণে কিয় খুব এটা জৰুৰী কথা, সেই কথাবিলাক ইমান দিনে আমি ডিছকাছ কৰি আহিছোঁ। আৰু আজিও সেই ডিছকাশ্যনটোৱে হ'ব, খালি অলপ বিশদভাৱে হ'ব আৰু ইয়াত বেলেগ বেলেগ কিছুমান এলিমেণ্ট আহিব, বেলেগ বেলেগ কিতাপ আহিব আৰু বহুত কথা আমি আজি আল্টিমেটলি জানিব পাৰিম। তো এই অনুষ্ঠানটোৰ এইটোৱে উদ্দেশ্য, এই কিতাপৰ যাত্ৰাটো আমি লৈ যাব লাগে, এটা আন্দোলন আমি লৈ যাব লাগে, যাতে আমি সকলোৱে পঢ়িব পাৰোঁ, বৌদ্ধিকভাৱে সক্ষম হ'ব পাৰোঁ, ভাল হ'ব পাৰোঁ। তো এই অনুষ্ঠানটোৰ আজি প্ৰথম অতিথি ডক্টৰ শৰদিন্দু বৰদলৈ। তেখেত নমস্কাৰ। আজি আমাৰ মাজত আহি উপস্থিত হৈছে। আহি উপস্থিত মানে আমি ইয়াতে লগ পাইছোঁ জুমৰ জৰিয়তে, কিন্তু যি কি নহওক আজিকালি আৰু ভাৰ্চুৱেল যুগ, গতিকে এনেকৈ আমি চবে লগ পাইছোঁ। আৰু এখেত তিনিচুকীয়া মহাবিদ্যালয়ৰ প্ৰবক্তা হয়, একাউণ্টেঞ্চিৰ সহকাৰী প্ৰবক্তা। আৰু আজি এখেতে আমাৰ মাজত উপস্থিত থাকি আমাক বহুত নতুন আৰু নপুৰণি বিভিন্ন কিতাপেৰে বহুত ধুনীয়া ধুনীয়া কিছুমান ইনচাইট দিব। তেওঁ সেইবিলাক কিতাপ পঢ়ি কিয় ভাল পাইছিলে, তেওঁ কিয় সেইকেইখন কিতাপ ৰেকমেণ্ড কৰিব খুজিছে, এই কথাখিনি আল্টিমেটলি আমাক আজি জনাব। তো মই শৰৎ দা বুলি মাতিম, আপোনালোকে সেইটোৰ কাৰণে দায় দোষ নধৰিব, কাৰণ কিয় নহ'লে কথাখিনি বহুত ৰবটিক হৈ যাব, ভালকৈ আপোনালোকেও ব'ৰ পাব আল্টিমেটলি যদি তেনেকুৱা হৈ যায়। গতিকে মই এনেকেই কথা পাতিম আৰু শৰৎ দাই মোক ৰাহুল বুলি মাতে, তেওঁ মোক তেনেকেই কথা পাতিব আৰু আমি তুমি তোমাকেই কথা পাতিম। গতিকে আপোনালোকে যাতে অফেণ্ড হৈ নাযায় সেইখিনি আপোনালোকক কৈ থলোঁ। আৰু এয়া আপোনালোকৰ ওচৰত শৰৎ দা কিবা তুমি কোৱা আমাৰ ভিউৱাৰ্ছখিনিক। নমস্কাৰ, সকলোকে নমস্কাৰ জনাইছো আৰু ৰাহুলকো ধন্যবাদ জনাইছো আজি মোক এই সুযোগকণ দিয়াৰ বাবে। মই আৰম্ভণিতে তোমাক কথা ক'ব খুজিছো, তোমাৰ প্ৰগ্ৰেম ভিডিঅ' বিলাক মই আগতেও চাইছো, বুক ৰিভিউ ভিডিঅ' বিলাক খুব সুন্দৰকে উপস্থাপন কৰিছা তুমি কিতাপ বিলাকৰ বিষয়ে। আজি যেতিয়া মোক এই ছেশ্যনটোৰ কথা তুমি কৈছিলা, তেতিয়া এটা কথা মোৰ মনলৈ আহিছিলে যে মই আহ, নিজেও বহুত কিতাপ পঢ়িছো বুলি ক'ব নোৱাৰো, মই ইমান কিতাপ পঢ়া নাই আৰু কাৰোবাক মই কিতাপ ৰেকমেণ্ড কৰাৰো মই ধৃষ্টতা নকৰো বাৰু। কিন্তু মই জাষ্ট এইটো কথাই ক'ব খুজিছো যে মই সৰুৰ পৰা কেইখনমান কিতাপ পঢ়িছিলো আৰু তাৰে ভিতৰত ভাল লগা কিতাপখন জাষ্ট মই শ্বেয়াৰ কৰিব খুজিছো যে কেইখন কিতাপ পঢ়ি মই ভাল পাইছিলো। মই ঠিক ৰেকমেণ্ড ৱৰ্ডটো ব্যৱহাৰ নকৰো, কাৰণ হয়তো এইকেইখন কিতাপ বহুতেই হয়তো পঢ়িছে আৰু যিহেতু প্ৰায় বেছিভাগ পপুলাৰ কিতাপেই হয়, তো এনেকুৱা নহয় যে এক্সক্লুচিভলি ধৰা মই কিবা এটা হেৰি কৰা। আমাৰ বেছিভাগ পঢ়ুৱৈ নিশ্চয় পঢ়িছে এইবিলাক কিতাপ, গতিকে ৰেকমেণ্ড বুলি মই নকওঁ, মই জাষ্ট ধৰা শ্বেয়াৰ কৰা বুলি ক'ম আৰু মোৰ ভাল লগা কিতাপখিনি। এতিয়া মই ভাবিছিলো যে মই কেনেকে আৰম্ভ কৰো, মই সেইটো ভাবিছিলো কেনেকে হেৰি কৰো। গতিকে মই কি ক'ব খুজিছো যে সৰুৰ পৰা যেনেকে পঢ়িছিলো আৰু তেনেকে মই ক'ব খোজো কিতাপ পঢ়াৰ যোনটো হেবিটটো, যিহেতু মই ভাইটি ভন্টি কোনো নাই, মই ঘৰত অকলশৰীয়া, যিহেতু অকলেই হয় ডাঙৰ হোৱা, গতিকে কিতাপ পঢ়া সৰুৰ পৰা এটা হেবিট এটা হৈছিলে। এতিয়া কথাটো হ'ল যে সৰুতে আমি যিবিলাক নভেলছ পঢ়িছিলো, কাৰিকুলাৰ যিবিলাক আমাৰ আছিলে, ধৰা তোমাৰ শ্বেক্সপিয়ৰৰ হেৰিবিলাক বা চাৰ্লছ ডিকেন্স বা এলেকজেণ্ডাৰ ডুমাছৰ সেই কিতাপবিলাক, সেইবিলাক সৰুতে পঢ়া, সেইবিলাক মই আলোচনা নকৰো বাৰু। কিন্তু তাৰ পাছত কেনেকৈ মই কিতাপৰ জগতখনলৈ আকৰ্ষিত হলো বা কেনেকে আৰম্ভ হ'ল পঢ়াৰ হেৰিটো, আৰম্ভণিতে কিছুমান কিতাপ মই পঢ়া এতিয়া মোৰ লগত নাই বৰ্তমান, সেইকেইখন মই আলোচনা কৰিম তোমাৰ লগত, তুমি দেখুৱাবা সেই কিতাপ কেইখন। কিন্তু মোৰ লগত থকা কেইখন আগতে মই আলোচনা কৰি ল'ব বিচাৰিছো। এতিয়া মই সৰুতে পঢ়া এখন কিতাপ যিখন মোৰ খুব প্ৰিয় আছিলে, যিখন পঢ়ি মই খুব ভাল পাইছিলো, সেই কিতাপখন মই দেখুৱাব খোজো আৰম্ভণিতে। এইখন মোৰ বিশ্বাস অসমৰ প্ৰায় সকলো মানুহে পঢ়িছেই ডেফিনেটলি। এইখন হ'ল এইখন কিতাপ, এই হেৰাল সীমা, অঁ কাঞ্চন বৰুৱাৰ এই কিতাপখন। এইখন কিতাপ মোৰ কিয় ভাল লাগে বুলি ক'বলৈ গ'লে, এইখন কিতাপ এখন ঠিক কিতাপ বুলি নহয়, এখন বৰ বেলেগ ধৰণৰ কিবা এটা সৃষ্টি এটা আছিলে। মই ভাবো যে এনেকুৱা এখন কিতাপ হয়তো অসমত চাগে আৰু এখন হয়তো ওলোৱা নাই বুলি ক'লেও হয়তো ভুল নহ'ব। মই এইটো কথা ক'ব খোজা নাই যে এইটো মানদণ্ডৰ কিতাপ লিখা হোৱা নাই, নিশ্চয় লিখা নাই। হৈছে আৰু
মানে একেটা মানে সম মানদণ্ডৰ কিতাপ ডেফিনেটলি ওলাইছে অসমত, কিন্তু ইয়াৰ যোনটো মানে শৈলীটো, লিখাৰ যোনটো শৈলীটো, উপস্থাপন কৰা যোনটো শৈলীটো, সেইটো অলপ ইউনিক লাগিছিলে মোৰ সেই সময়তে। মই সৰুতে যেতিয়া পঢ়িছো কিতাপখন, তেতিয়া আমি হয়তো কিছুমান বস্তু আমি কল্পনা কৰিব পৰা নাছিলো যে এনেকুৱা এটা মানে ৰাস্তা দি হয়তো গৈছে মানে কাহিনীটো। গতিকে আৰু এতিয়া যদি আমি আজিৰ তাৰিখত যদি আমি চাবলৈ যাওঁ, এইখন কিতাপ মানে আচৰিত কথা যে 1945 চনতে প্ৰথম ইয়াৰ সংস্কৰণটো ওলাইছে, যদি মোৰ ভুল হোৱা নাই। প্ৰথম উম, সংস্কৰণটো 1945 চনতে ওলাইছিলে, উম, স্বাধীনতাৰ আগতে। স্বাধীনতাৰ আহ, আগত, ৰাইট। অ, তো গতিকে কিন্তু যদি এই কিতাপখনৰ ষ্টৰিটো কিন্তু আজিও মানে বহুত ৰেলিভেণ্ট বুলি মই ভাবো। কাৰণ আহ, যদি আজি আমি চাওঁ যে প্ৰায়বিলাক কিতাপেই মানে বহুতবিলাক বিখ্যাত কিতাপ, উপন্যাস ইতিমধ্যে চিনেমালৈ ৰূপান্তৰিত কৰা হৈছে। তো উম, যদি আমি সেই এংগলটোৰ পৰা চাবলৈ যাওঁ, এই উম, কিতাপখনত সেই গোটেইখিনি সমল আছে। এখন উম, থ্ৰিলিং বা এডভেঞ্চাৰাছ এখন মুভি ৰাইট, এখন বনাব পাৰি সেইখন হেৰিত। ৰাইট, ৰাইট, আৰু ৰাইট। মোৰ মানে আচৰিত পাওঁ মই যে লেখকে সেইটো সময়তে কেনেকে মানে ইমান এডভান্স এটা হেৰি, মই নকওঁ যে সেইটো সময়ত এডভান্স হেৰি নাছিলে, থিংকিং নাছিলে অ, বুলি, অ, কিন্তু আমি যিহেতু এতিয়াৰ প্ৰজন্মৰ, গতিকে আমি এতিয়াহে ধৰা এইবিলাক দেখা পাওঁ আমাৰ হলিউডৰ মুভিবিলাকত বা অ। চাউথৰ বহুতকেইখন মুভিত আমি দেখা পাওঁ। তো সেই বস্তুবিলাকলৈ মানে মোৰ মনটো গুচি যায় তেনেকে। কিন্তু সেইখিনি জিঅ'টি কবলৈ যাওঁতে অৱশ্যে জিঅ'টি টাইপ ফিল্ডটো তেতিয়াই দি দিছিলে। এতিয়াই দিছিলে, হয় অ, হয় হয় হয়। সেইটোৱে মই ক'ব খুজিছো। কিন্তু এই অকল চিনেমা বা এই হেৰি এংগলটোৰ পৰা ক'বলৈ গৈ মই কাহিনীটোৰ পৰা মানে তাৰ হেৰিটো ইম্পৰ্টেঞ্চটো মই কমাব খোজা নাই। এই উম, কাহিনীটো অত্যন্ত এটা মানে ধুনীয়া কাহিনী। উম, মানে প্ৰেম, বন্ধুত্ব, এই গোটেইখিনি মানে হেৰি থকা এটা বিৰাট ধুনীয়া কাহিনী, আৰু সেই সময়তে ৰচিত, যোনটো আজিও ৰেলিভেণ্ট। সেইকাৰণে কিতাপখন মোৰ খুবেই প্ৰিয় কিতাপ। আৰু আমাৰ, মই ভাবো অসমৰ প্ৰায় সকলো মানুহে পঢ়িছে, ইউনিক একো right, মানে মোৰ এক্সক্লুচিভ একো হেৰি এনেকুৱা নাই তেনেকুৱা। উম, এইখন কিতাপৰ পাছত আৰু কেইবাখনো কিতাপ মই আছে। কিছুমান কিতাপ মই ভাল লগা কেইখনহে কৈছো ইয়াত, মোৰ যিকেইখন খুব উম, বেছি প্ৰিয়। অ, এখন কিতাপ মই পঢ়িছিলো, এইখন আছিলে এইখন নবীন বৰুৱাৰ কটন কলেজ বুলি এখন নভেল এখন আছে। এইখন উপন্যাসৰ বিষয়ে মই শুনিছিলো মোৰ মামীৰ পৰা। মই যেতিয়া ক্লাছ 11-12 মানত আছিলো, তেতিয়া মোৰ মামীয়ে এই কিতাপখন মোক ৰেকমেণ্ড কৰিছিলে। উম, তেতিয়া মই এখন গুৱাহাটীৰ গ্ৰন্থমেলাত পাই পেলাই কিনিছিলো সেইটো সময়তে। উম, তাৰপিছত সেইখন কিতাপ মোৰ ভাল লাগিছিলে কিয়, কাৰণ যিটো সময়ত মই নিজে কলেজত পঢ়ি আছিলো বা নাম লগাইছো কলেজত, সেই সময়তে পঢ়া কিতাপ আছিলে এইখন। অ, আৰু ইয়াত মানে কাহিনীটোত এতিয়া এটা কথা কিন্তু মই কওঁ, ইয়াৰে বহুত কেইখন কিতাপ মই বহুত আগতেই পঢ়া, আৰু ৰিচেণ্টলি মই আকৌ পঢ়া হোৱা নাই। তো হয়তো ক'ৰবাত মোৰ কেৰেক্টাৰ বিলাকৰ নামবিলাক হয়তো মই পাহৰিছো অকণমান। উম, একজেক্টলি মোৰ প্ৰত্যেকটো কেৰেক্টাৰৰ নাম তেনেকে ভালকে মনত নাথাকিবও পাৰে। কিন্তু মোৰ এইটো কথা মানে ক'ম যে এইখন কিতাপ মোৰ ভাল লাগিছিলে বা মোক আকৰ্ষণ কৰিছিলে, কাৰণ মই কলেজত যোৱা সময়তে পঢ়া এখন কিতাপ। আৰু ইয়াত মানে লেখকে এজন মধ্যবিত্ত শ্ৰেণীৰ পৰা অহা এজন যুৱকৰ কলেজীয়া মানে জীৱনটোৰ বিষয়ে লিখিছিলে। কেনেকে তেওঁ নিজৰ মানে সপোনবিলাক পুৰা কৰিবৰ কাৰণে কটন কলেজলৈ আহিছিলে, ঐতিহ্যমণ্ডিত কটন কলেজ, আৰু তাত আহি তেওঁৰ যোনটো কলেজীয়া জীৱন, সংঘাত সংগ্ৰাম, সেই গোটেইখিনি তাত ধুনীয়াকে মানে উপস্থাপন কৰিছিলে। সেইকাৰণে এখন কিতাপ মানে মোৰ অত্যন্ত ভাল লাগিছিল তেতিয়া সেই পঢ়ি পেলাই। অ, আহ তাৰ পাছত আৰু এখন কিতাপ মই দেখাব খোজো, এইখন হৈছে পাতাল ভৈৰৱী। এই পাতাল কিতাপখন ভৈৰৱী, অ, মানে হয়তো বহুতে পঢ়িছে। এইখন কিতাপ খুব জনপ্ৰিয় এখন কিতাপ, এখন লক্ষীনন্দন বৰাদেৱে লিখা কিতাপ। আহ 1988 চনৰ সাহিত্য একাডেমী বঁটা প্ৰাপ্ত এখন উপন্যাস এখন পাতাল ভৈৰৱী। এইখন মানে মোৰ এখন খুব ভাল লগা কিতাপ আছিলে। উম, আহ এতিয়া এইখিনিতে মই ক'ব খোজো যে মই পিছে সৰুৰে পৰা অলপ এডভেঞ্চাৰ আৰু থ্ৰিলাৰ জাতীয় কিতাপৰ প্ৰতি বেছি আকৰ্ষিত আছিলো সৰুৰে পৰা। তো এই কেইখন কিতাপত মানে তেওঁ আমাৰ আজিৰ যোনটো যুৱ প্ৰজন্মৰ, এইখন যিটো 1988তে সাহিত্য একাডেমী বঁটা প্ৰাপ্ত উপন্যাস, বাট এইখনৰো কাহিনীটো আজিও ৰেলিভেণ্ট। কাৰণ ইয়াত তেওঁ মানে আমাৰ যোনটো নিচাযুক্ত দ্ৰব্যৰ যোনটো চোৰাং বেহা, সেইটোৰ উম, ওপৰত বেছ কৰি লিখা এখন নভেল আছিলে। আৰু তাৰ যিজন মানে কেৰেক্টাৰ, তেওঁৰ প্ৰটাগনিষ্টজনৰ যিখিনি মানে সংগ্ৰাম, যিখিনি জীৱনৰ যিখিনি সংগ্ৰাম সংঘাত, সেইখিনিৰ ওপৰত বেছ কৰি এখন লিখা কিতাপ। তো সেইখন কিতাপ পঢ়ি মোৰ খুব ভাল লাগিছিলে, পাতাল ভৈৰৱী। উম, অলপ থ্ৰিলাৰ টাইপৰ এখন নভেল আছিলে অ, এইখন। সৰদা যদি আহ, ভুল নহয়, এ, এইখনৰ উম, উম। চিৰিয়েলো ওলাইছিলে নেকি, ৰং নে কিবাহত ক'বাত? এইখনৰ এতিয়া এই কথাটো মই একদম চিয়ৰ নহয়, অ, কিন্তু মই এখন চিৰিয়েল চাইছিলো সুৰংগৰ শেষত বুলি। আচ্ছা, সেইখন আচ্ছা,
এখন অনাতাঁৰ নাটকো আছিলে, মানে ৰেডিঅ' নাটক এখনো আছিলে। কিন্তু এতিয়া অ', সঁচা কথা ক'বলৈ গ'লে আজি কিন্তু এতিয়া এই মুহূৰ্তত কিন্তু মই ঠিক মনত নাই যে সুৰংগৰ শেষতখন পাতাল ভৈৰৱীৰে এডাপ্টেশ্যন হয় নে নহয়। মই অকণমান অ', কনফিউজ, কিন্তু সুৰংগৰ আচ্ছা আচ্ছা। শেষতখনৰো মানে কাহিনীটো অকণমান তেনেকুৱাই আছিলে। উম, মই ভাবো যে যদি কোনোবা ভিউৱাৰে কমেন্ট যদি কৰে, যোনে ধৰা মানে তেতিয়া জানে এইটো, হয়তো হয়। কমেন্টত যদি কয় আমি হয়তো গম পাম বস্তুখিনি আগলে। কিন্তু অ', ময়ো পাহৰিছো, কিন্তু মোৰ মনত আছে যে এইখন উপন্যাসখনৰ চিৰিয়েল এডাপ্টেশ্যন এটা হোৱা বুলি মই মানে হোৱা যেন লাগিছে মানে, কিন্তু মই তথাপিও উম, কনফিউজ হৈছো যে অ', সুৰংগৰ শেষত এইখনৰে এডাপ্টেশ্যন আছিল নে এখন বেলেগ এখন নাটক আছিলে। মই তথাপিও অ', কনফিউজ হৈছো। এইকেইখন কিতাপ মই প্ৰায় বহুত আগতে পঢ়া কিতাপ। তাৰপিছত আজিৰ পৰা প্ৰায় আহ 10 বছৰমান আগতে এখন কিতাপ মই পঢ়িছিলো। সেইখন অৱশ্যে ফিকশ্যন নহয়, সেইখন এক্সপিৰিয়েঞ্চৰ ওপৰত লিখা এখন কিতাপ। এইখন এখন কিতাপ মই বিৰাট ভাল পাইছো পঢ়ি। কাজিৰঙাত অ', 24 বছৰ, 20 বছৰ। ধৰণীধৰ বড়ো তেখেতে লিখা এখন কিতাপ। আচ্ছা। আহ, এই লেখক তেওঁ কাজিৰঙাত তেওঁৰ ফৰেষ্টত চাকৰি কৰিছিল। তেওঁ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানে উচ্চ পদস্থ বিষয়া আছিলে কাজিৰঙাত। আৰু তাত তেওঁ লিখাৰ দৰে তেওঁ প্ৰায় তাত 24 বছৰ তেওঁ চাকৰি কৰিছে তাত। কিতাপখন পঢ়ি পেলাই মই গম পাইছিলো যে তেওঁ এজন মানে ভালেখিনি উচ্চপদস্থ আৰু অভিজ্ঞতাপ্ৰাপ্ত বন বিষয়া আছিলে অসম চৰকাৰৰ। আৰু তেওঁ কাজিৰঙাৰ বাহিৰত বিদেশতো তেওঁ মানে যোৱাৰ তেওঁৰ অভিজ্ঞতা আছে বন বিভাগৰ মানে দায়িত্বত। তেওঁ সেইবিলাক এক্সপিৰিয়েঞ্চ তেওঁ লিখিছিলে, তেওঁৰ অভিজ্ঞতাবিলাক। আৰু এই কাজিৰঙাৰ এই কিতাপখনত তেওঁ 24 বছৰ তেওঁ সেই কাৰ্যকালত কাজিৰঙাত তেওঁ মানে আহ বিভিন্ন অভিজ্ঞতা তেওঁ ইয়াত লিখিছে। আৰু বিভিন্ন ধৰণৰ অভিজ্ঞতা, মানে মানুহ আৰু জীৱ জন্তুৰ যোনটো সংঘাত, হিউমেন এনিমেল কনফ্লিক্টৰ ওপৰত তেওঁ লিখিছে। আহ চোৰাং চিকাৰীৰ ওপৰত তেওঁ লিখিছে। তো এই ৱাইল্ড লাইফৰ ওপৰত মানে পঢ়িব পৰা এখন ভাল কিতাপ বুলি মই ভাবো। যাৰ মানে আমাৰ ৱাইল্ড লাইফৰ ওপৰত ইণ্টাৰেষ্ট থকা যিসকল মানে আমাৰ ৰিডাৰ আছে, উম, তেওঁলোকে কাজিৰঙাৰ বিষয়ে জানিবলৈ মই ভাবো মানে এখন উত্তম এখন কিতাপ এখন। এইখন কিতাপ ময়ো এইখন কিনিব কিতাপ মই লাগিব। ৰেকমেণ্ড। হয়, মোৰ এখন বিৰাট, ভাল এখন তুমিতো কিতাপ জানাই এইখন। খুব ভাল পাওঁ মই। হয় 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 হয়, মই সেইকাৰণেও মানে দেখুওৱা সেইটো এটা কাৰণ বাৰু। মই উম, ভাবিছো তোমাৰ ভাল লাগিব কিতাপখন। অ', আহ এতিয়া কিছুমান কেইখনমান মই ইংৰাজী কিতাপ আছিলে মোৰ ওচৰত, সেইকেইখন মই পঢ়ি ভাল পোৱা কেইখনমান কিতাপ মই দেখাব খুজিছো। আহ ইংৰাজী অৱশ্যে মই মানে যদি কওঁ, মই ফিকশ্যন বহুত কম পঢ়িছো, বহুত বেছিও পঢ়া নাই ইংৰাজী ফিকশ্যন। আচ্ছা। ইংৰাজী কিতাপ মই বেছিভাগ মানে এনেকুৱা হয় বায়'গ্ৰাফিকেল, নহ'লে ফেক্ট বেছড যিবিলাক নন ফিকশ্যন, উম, সেইবিলাকহে মোৰ বেছিকে পঢ়া হৈছিলে। মই উম, এখন কিতাপ মই পঢ়ি ভাল লাগিছিলে, এইখন আছিলে, এইখনো বহুতে পঢ়িছে, দ্য এমাৰ্জেঞ্চি বুলি। দ্য এমাৰ্জেঞ্চি, অ'কে। কমি কমি কাপুৰৰ, তেওঁ লিখিছিল, তেওঁ জাৰ্নেলিষ্ট আছিলে কমি কাপুৰ। তেওঁ উম, লিখিছিলে এমাৰ্জেঞ্চিৰ ওপৰত মই কেইবাখনো কিতাপ যদিও পঢ়িছো, এইখন এখন মই ভাল লগা কিতাপ এমাৰ্জেঞ্চিৰ ওপৰত। উম, মানে মই ভাবো যে এমাৰ্জেঞ্চি এটা কম্প্ৰিহেনচিভ মানে একদম একাউণ্ট বুলি আমি ক'বলৈ যদি যাওঁ, এই কিতাপখনত কিন্তু বহুত কথা মানে জনা যায়, মানে উম, ডিটেইল একাউণ্ট এটা আছে উম, এমাৰ্জেঞ্চিৰ ওপৰত। মানে ধৰ এনে টুকুৰা টুকুৰকে বহুত বিলাক নিউজ আৰ্টিকেল, এডিটৰিয়েল বা আমি বহুত মানে পাওঁ তেনেকে। উম, কিন্তু কম্প্ৰিহেনচিভ এটা একাউণ্ট বুলি ক'বলৈ গ'লে এই কিতাপখন মানে যথেষ্টখিনি মানে মই ভাবো যে ইনফৰ্মেটিভ হয়, ভালেখিনি ইয়াত মানে আচ্ছা। তথ্য আছে অ', এমাৰ্জেঞ্চি সেই সময়খিনিৰ ওপৰত। আৰু তাৰ ইখন পাছত কিতাপ, ইখন কিতাপ পঢ়িলে শ্ৰদ্ধা, মানে কোনোবা কোনোবা ফালে লিখা যেন, নে একদম জাষ্ট ফেক্টছখিনিকে টাচ কৰিছে, নে কোনোবা ফলিয়া যেন লাগে? মানে কথাটো হ'ল যে এমাৰ্জেঞ্চি যেতিয়া ডিক্লেয়াৰ কৰা হৈছিলে সেই সময়ত যিটো আমাৰ যিখন চৰকাৰ আছিলে, উম, এতিয়া মই আজিলৈকে যিমান কিতাপ পঢ়িছো চাগে হয়তো মই হয়তো মোৰ কিতাপৰ চাগে ৰেঞ্জটো চাগে সিমান মানে ৱাইড নহয় চাগে। উম, সেইকাৰণে হয়তো এনেকুৱা হ'ব পাৰে যে মই আচলতে এমাৰ্জেঞ্চিৰ ওপৰত যিমান কিতাপ পঢ়িছো, মেক্সিমাম বিলাক কিতাপ কিন্তু মানে অপজিচন পাৰ্টিৰ ফালৰ পৰা লিখা কিতাপেই আছিলে, অ', পাৰ্চপেক্টিভটোৰ কথা কৈছো। অ', মানে অ', অ', যিটো সময়ত এমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰা হৈছিলে, উম, সেই সময়ত যিটো আমাৰ মানে ৰুলিং পাৰ্টি আছিলে বা উম, চৰকাৰ যিখন আছিলে, উম, তেওঁলোকৰ পাৰ্চপেক্টিভৰ পৰা লিখা কিতাপ অৱশ্যে মই এতিয়ালৈকে মানে পোৱা নাই তেনেকে, বা উম, মই হয়তো পঢ়া হোৱা নাই। উম, এমাৰ্জেঞ্চিটো জাষ্টিফাই কৰি লিখা কিতাপ মই পঢ়া নাই এতিয়ালৈকে। উম, উম, গতিকে এইখন কিতাপ ডেফিনেটলি যোনখন লিখিছিল কমি কাপুৰে, এইখন এমাৰ্জেঞ্চিৰ বিপক্ষে লিখা কিতাপ হয়। অ', আহ, আচ্ছা। মানে বিপক্ষে উম, লিখিছে কিতাপখনত। উম, গতিকে আৰু ফেক্ট বুলি ক'ব লাগিব, কাৰণ তেওঁ নিজেও যিহেতু জাৰ্নেলিষ্ট আছিলে, তেওঁ উম, ইণ্ডিয়ান এক্সপ্ৰেছৰ জাৰ্নেলিষ্ট আছিলে যিমান দূৰ মোৰ মনত উম, আছে, কমি কাপুৰ। উম, উম, তেওঁ যিটো জাৰ্নেলিষ্ট আছিলে, তেওঁ ইয়াত প্ৰায়বিলাক মানে তথ্য সন্নিৱিষ্ট কৰি লিখিছে কিতাপখন। উম, গোটেইখন উম, ফেক্ট বেছডে হয়। আৰু অ', মই ভাবো
মানে পক্ষ বুলি ক'লে এইটো ডেফিনেটলি মানে এগেইনষ্ট দ্য এমাৰ্জেঞ্চি বুলি ক'ব লাগিব, মানে আচ্ছা। এমাৰ্জেঞ্চি বিপক্ষে লিখা এখন কিতাপ। অ অ অ অ অ। আৰু মই যিহেতু কৈছিলোৱে মই এডভেঞ্চাৰ বেছড কিতাপ পঢ়ি ভাল পাইছিলো, গতিকে এই স্পাই কিতাপবোৰ পঢ়া এটা সময়ত মোৰ এটা হেবিট এটা হৈছিলে। অ। এইখন এখন কিতাপ মই পঢ়িছিলো মছাদৰ ওপৰত। এই মছাদৰ বঢ়িয়া। এইখন মানে ইয়াত বিভিন্ন ধৰণৰ তেওঁলোকৰ হেৰিবিলাক আছে, এডভেঞ্চাৰ মানে এডভেঞ্চাৰ নহয়, চৰি এইটো এডভেঞ্চাৰ বুলি টেকটিক্স। ক'লে ভুল হ'ব। টেকটিক্স বিলাক, এস্পিঅনেজ তেখেতৰ মানে এক্টিভিটি বিলাক মছাদৰ। অ। মছাদ উম। আমি জানোৱেই পৃথিৱীৰ জানো। ভিতৰত মানে নাম জ্বলা এটা মানে স্পাই ইণ্টেলিজেন্স অৰ্গেনাইজেশ্যন হয় এজেন্সি। ইজৰাইলৰ, উম। ইণ্টেলিজেন্স এজেঞ্চি হয় উম। ইজৰাইলৰ। গতিকে তেওঁলোকৰ আমি বহুত মুভি চাইছো আৰু মছাদৰ বিষয়ে বহুতখন মুভিজ আমি চাইছো, কিন্তু উম। কিতাপ হিচাপে মই প্ৰথম এইখনেই পঢ়িছিলো আৰু পঢ়ি পেলাই মোৰ ভাল লাগিছিলে। ইয়াত মানে বহুত ডিটেইলছত মানে তেওঁলোকৰ কেইবাটাও মানে মিছন, কেইবাটাও ইণ্টেলিজেন্স অপাৰেশ্যনৰ বিষয়ে মানে ধুনীয়াকে লিখা আছিলে বস্তুখিনি। উম। আহ এতিয়া স্কুলৰ সময়ত মানে কিছুমান আমি পঢ়া কাহিনী, যেনেকে আমি জিম কৰবেটৰ বিষয়ে কিছুমান কিতাপ পঢ়িছিলো, চৰি ষ্টৰী কিছুমান পঢ়িছিলো। এইটো আমি স্কুলৰ আমাৰ কাৰিকুলামতে আছিলে, চিলেবাছতে আছিলে। উম। তো সেয়া পঢ়ি পেলাই মানে মোৰ জিম কৰবেটৰ যিবিলাক চিকাৰ কাহিনী সেইবিলাকৰ প্ৰতি সৰুৰে পৰা এটা আকৰ্ষণ এটা আছিলে। মেনিটছ অফ কুমাও বা এইবিলাক আমি সৰুতে পোৱা। উম। আহ, আৰু মোৰ মনত আছে মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত আমাক এটা মানে ওচৰৰ সংগঠন এটাই আমাক মানে সম্বৰ্ধনা জনাইছিলে পাছ কৰা ছাত্ৰ ছাত্ৰীসকলক। উম। তেতিয়া মোক এখন কিতাপ এখন দিছিলে উপহাৰ হিচাপে। অসমীয়া কিতাপ এখন আছিলে, জিম কৰবেটৰ মানে চিকাৰ কাহিনী অসমীয়া সংস্কৰণ এটা মোক দিছিলে উপহাৰ হিচাপে। এইটো 2008 চনৰ কথা হ'ব, মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পাছত। তেতিয়া মোৰ সেইখিনি পঢ়ি জিম কৰবেটৰ কাহিনীবিলাকৰ প্ৰতি বহুত আকৰ্ষণ মানে হৈছিলে এইটো সময়তো। উম। সেইকাৰণে পিছত যেতিয়া মই অকণমান ডাঙৰ হলো, তেতিয়া মই এই দুখন কিতাপ কিনিছিলো। এখন তোমাৰ এইখন এইখন তোমাৰ জিম কৰবেট অমনিবাছ বুলি, ইয়াতে গোটেই জিম কৰবেটৰ মানে হেৰিখিনি আছে, অ', চিকাৰ কাহিনীখিনি। আৰু ইয়াৰে পাৰ্ট 2 এটাও আছিলে, জিম কৰবেট অমনিবাছ 2 বুলি। অ'কে। তো এইকেইখন কিতাপ মোৰ পঢ়ি ভাল লাগিছিলে। ইয়াত মানে জিম কৰবেটৰ সেইটো যিহেতু মানে ফিকশ্যন নহয়, ফেক্ট বেছডে হয়, তেওঁ নিজৰ চিকাৰ কাহিনীবিলাক তাত লিখিছিলে। মেনিটছ অফ ৰুদ্ৰপ্ৰয়াগ, মেনিটছ অফ কুমাও, এইবিলাক ভাল ভাল মানে কাহিনীবিলাক আছে, ইণ্টাৰেষ্টিং কাহিনীবিলাক। আৰু উম। মই যিহেতু কৈছোৱে সৰুৰে পৰা ৰাপ এটা আছিলে এডভেঞ্চাৰ ষ্টৰিজৰ প্ৰতি, জিম উম। কৰবেটৰ চিকাৰ কাহিনীবিলাক পঢ়ি মোৰ ভাল লাগিছিলে। আহ, তাৰ পাছত মই এটা কথা কওঁ এইখিনিতে, আহ, মই হেৰি পঢ়ি ভাল পাইছিলো, বায়'গ্ৰাফী বা অট'বায়'গ্ৰাফী এইবিলাক পঢ়ি ভাল পাইছিলো। অ', কিন্তু মই যিমান মানে বেছি এটা পঢ়া নাই, মই নকওঁ যে মই বহুত পঢ়িছো। উম। ইংলিছত মই পঢ়া বায়'গ্ৰাফী দুই এজনৰ যি পঢ়িছো, মেক্সিমাম আমাৰ এই পলিটিচিয়ান সকলে পঢ়িছিলো। আচ্ছা। মই অটল বিহাৰী বাজপেয়ীৰ এখন অট'বায়'গ্ৰাফী নহয়, বায়'গ্ৰাফী পঢ়িছিলো। উম। সেইখন শক্তি সিঙে লিখিছিলে মষ্ট প্ৰবেবলি। উম। আৰু এখন পঢ়িছিলো আমাৰ নটৱাৰ সিং, তেওঁ এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰ আছিলে এটা সময়ত কংগ্ৰেছ গভৰ্ণমেণ্টৰ। তেওঁ পঢ়িছিলো অট'বায়'গ্ৰাফী, তেওঁখন অট'বায়'গ্ৰাফী, তেওঁ নিজে লিখা আছে, অট'বায়'গ্ৰাফীয়ে হয়। আৰু এখন বায়'গ্ৰাফী অট'বায়'গ্ৰাফী মই পঢ়ি ভাল পাইছিলো, হৈছে ৰাস্কিন বণ্ড। ৰাস্কিন বণ্ড। ৰাস্কিন বণ্ডৰ এইখন যিখন আছে উম। লোন ফক্স ডেন্সিং বুলি, তেওঁ নিজে লিখা তেওঁৰ অট'বায়'গ্ৰাফী এখন। উম। ৰাস্কিন বণ্ডৰ প্ৰায়বিলাক কাহিনী ষ্টৰী মানে শ্বৰ্ট চিলড্ৰেন ষ্টৰী যিবিলাক আছে, মই সেই সৰুতে পঢ়া। আৰু গোটেইবিলাক এতিয়া মোৰ মনতো নাই নামবিলাক, কালেকশ্যন থাকে তেখেতৰ সেই উম। কিতাপবিলাকৰ। সেইবিলাক সৰুতে পঢ়ি ভাল পাইছিলো, কিন্তু যেতিয়া মই ডাঙৰ হলো তেওঁৰ বিষয়ে তেওঁৰ বিষয়ে ভালেখিনি মই পঢ়িছিলো পেপাৰে পত্ৰই মই তেওঁৰ বিষয়ে ভালেখিনি পঢ়িছিলো। তেওঁৰ জীৱনটোৰ বিষয়ে ভালেখিনি গম পাইছিলো সৰু সুৰাকে, তেনেকে টুকুৰা টুকুৰকে। উম। কিন্তু তেওঁৰ বিষয়ে মই মানে যিহেতু আকৰ্ষণ এটা আছে তেওঁৰ প্ৰতি, সেইকাৰণে এখন মই কিনিছিলো, মানে তেওঁৰ বিষয়ে গোটেইখন মানে জানিবৰ কাৰণে, তেওঁৰ গোটেই জীৱনটোৰ বিষয়ে জানিবৰ বাবে। আৰু উম। এইখন পঢ়ি মোৰ ভাল লাগিছিলে, তেওঁৰ গোটেই লাইফ ষ্টৰিটো, গোটেই হেৰিখিনি ইয়াত ধুনীয়াকে মানে তেওঁ প্ৰেজেণ্ট কৰিছে ৰিডাৰ্ছক। সৰুতে মই পাহৰিছো বাৰু, সৰুতে মই পঢ়া আৰু এখন কিতাপ, মই ডিটেক্টিভ নভেলছ বুলি ক'লে ছাৰ আৰ্থাৰ কনান ডয়লৰ কথা ক'ব লাগিব। শ্বেৰলক ক'বই লাগিব। হোমছৰ ষ্টৰী পঢ়ি ভাল পাইছিলো। শ্বেৰলক হোমছৰ মই পঢ়িছিলো যেতিয়া আমি স্কুলত আছিলো, লাইব্ৰেৰীৰ পৰা মানে আমাৰ এটা সপ্তাহত কোনোবা এটা দিন, চাগে মই
পাহৰিছো, হয়তো শুকুৰবাৰ নে শনিবাৰ কোনোবা এটা দিনত আমাৰ লাইব্ৰেৰী পিৰিয়ড থাকিছিলে। তেতিয়া উম, আমি লাইব্ৰেৰীৰ পৰা কিতাপ আনি পেলাই মানে দিনটোৰ কাৰণে ৰাখিব পাৰো, তেনেকুৱা এটা চিষ্টেম এটা আছিলে। উম, তো তেতিয়া মই শ্বেৰলক হোমছৰ সেই কিতাপবিলাক পঢ়িছিলো, তাত সৰু সৰু কিতাপবিলাক, ষ্টৰিজ বিলাক পঢ়ি ভাল লাগিছিলে। যেতিয়া উম, ডাঙৰ হ'লো, যেতিয়া অনলাইন কিতাপ কিনিব পৰা যোনটো মানে সুবিধাটো আহিলে, অ, তেতিয়া মই বিচাৰি পেলাই এই এনেকুৱা এখন মানে হেৰি এখন কিনিছিলো। এখন সেই অমনিবাছ নিচিনা আৰু গোটেই অ, কাহিনী থাকা মানে অ, শ্বেৰলক হোমছৰ যিটো গোটেই কমপ্লিট ভলিউমটো মানে। কম্পাইলেশ্যন তো মানে একদম। সেইখিনি কম্পাইলেশ্যন খিনি, তো অ, সেইখন মই কিনি থৈছিলো। এইটো মানে সংগ্ৰহ কৰাৰ নিচিনা আৰু। কিন্তু অ, ইয়াৰে এইখন কিনাৰ আগতেই মই ইয়াৰ যিমানবিলাক ষ্টৰি আছে, মেক্সিমাম বিলাক মই সেই স্কুলত তেনেকে সৰু সৰু কিতাপ মানে বেলেগ বেলেগ ভাৰ্চন বিলাকত বা ই উম, বুক বিলাকত মই অলৰেডি পঢ়া আছিলে। কিন্তু উম, এইখন মই কিনাৰ কাৰণটো আছিল জাষ্ট মানে সংগ্ৰহ হিচাপে আৰু কালেকশ্যন অ, হিচাপে। তাৰপিছত ৰিচেণ্টলি মই পঢ়া ইংৰাজী কিতাপ বুলি ক'বলৈ গ'লে আৰু এখন মোৰ ভাল লগা কিতাপ আছিলে। আহ, এইখন কিতাপ আছাম বুলি, আছাম দ্য একৰ্ড এটা ডিছকাউণ্ট, দ্য ডিস্কৰ্ড বুলি, এখন সংগীতা বৰুৱা পিছাৰতি, তেওঁ এগৰাকী মানে নাম জ্বলা সাংবাদিক অসমত, তেওঁ সাংবাদিক লিখা হয়। এখন কিতাপখন। উম, হয়, এইখন মই অৱশ্যে কি হ'ল, এইখন আহ, পঢ়ি পেলাই মোৰ খুবেই ভাল লাগিলে কিতাপখন। এইখনো একদম ফেক্ট বেছ কিতাপ হয়, অসম মানে আছাম একৰ্ডৰ ওপৰত, অসম চুক্তি, উম, অসম আন্দোলনৰ গোটেইখিনি কথাই ধুনীয়াকে তেওঁ উপস্থাপন কৰিছে। খালি উম, কথাটো হ'ল যে এই ৰিচেণ্টলি পঢ়া কিতাপ যদিও, এই কিতাপখন মই পঢ়োতে মানে ভালেখিনি সময় লাগিলে। মই মানে একেলেথেৰে পঢ়ি শেষ কৰিব পৰা নাছিলো কিতাপখন। মোৰ কিতাপখন উম, মানে মাজত বহুত বিভিন্ন কাৰণত মানে গেপ আহিছিলে। উম, সেইকাৰণে অকমান হেৰি হ'ল কিতাপখন, কিন্তু বহুত ধুনীয়াকে লিখা কিতাপ এখন, বহুত উম, ভাল মানে ৰিচাৰ্চ বেছড এখন কিতাপ। উম, অসম আন্দোলনৰ ওপৰত মোৰ আৰু কিতাপ আছে, কিনা হৈ আছে, মই পঢ়া হোৱা নাই এতিয়ালৈকে। কিন্তু উম, পঢ়াৰ ভিতৰত এখন মই ক'ম যে ইংৰাজী ভাষাত মানে এখন উম, ভাল কিতাপ এখন। এইখন ইংৰাজী ভাষাত কিনিব লাগিব। অসম আন্দোলনৰ ওপৰত এইখন মই ৰেকমেণ্ড কৰিম। মানে উম, মোৰ সীমিত জ্ঞান অনুসৰি উম, অসম আন্দোলনৰ ওপৰত ইংৰাজী কিতাপ কিমান আছে মই নাজানো, কিন্তু উম, মই যিমান দূৰ জানো, যিমান দূৰ মই দেখিছো আৰু, উম, এইখন মই ভাবো মানে কম্প্ৰিহেনচিভ হয়, ভালেখিনি বস্তু ইয়াত মানে সন্নিৱিষ্ট কৰা অ, আছে। আৰু এজন জাৰ্নেলিষ্ট, তেওঁ ৰাজীৱ ভট্টাচাৰ্য, উম, তেওঁৰ দুখন কিতাপ মই পঢ়িছিলো। উম, ৰাজীৱ ভট্টাচাৰ্যৰ ৰিচেণ্টলি পঢ়া কিতাপখন আছিলে আমাৰ এইখন কিতাপ, আলফাৰ ওপৰত তেওঁ লিখিছিলে, অ, আলফা দ্য মিৰাজ অফ ডন বুলি। এইখন উম, ৰিচেণ্টলি একদম মানে ভালেখিনি পপুলাৰ হৈছিলে, কাৰণ একদম ৰিচেণ্ট কিতাপ এখন। মই এইখন তুমি হয়তো মোক চাগে প্ৰায় দুবছৰ তিনি কৈছিলা বছৰ তেতিয়া। মই কৈছিলো। এইখন অ, মই 2-3 বছৰ আগতে কিনিছিলো কিতাপখন। অ, আৰু দেখিছো এই ৰিচেণ্টলি বুক ফেয়াৰতো বহুত মানুহে কিনিছে কিতাপখন, বহুত উম, ফেমাচ মানে পপুলাৰ হৈছে কিতাপখন, ভালেখিনি উম, পপুলাৰ হৈছে। উম, এই কিতাপখনতো মই দেখিছো যে ৰাজীৱ ভট্টাচাৰ্যই মানে ভালেখিনি ৰিচাৰ্চ বেছড তেওঁ তথ্য ইয়াত সন্নিৱিষ্ট কৰিছে। মানে উম, একদম আৰম্ভণিৰে পৰাই তেওঁ লিখিছে, মানে কেনেকে ফৰ্ম হৈছিলে, কি কথা, উম, হিষ্টৰিকেল এটা গোটেই পাৰ্চপেক্টিভ ধুনীয়াকে মানে তেওঁ উপস্থাপন কৰিছে। উম, আৰু এইটো বস্তু ভাল লাগিছে যে বস্তুটো মানে ওপৰে ওপৰে লিখা নাই, একদম ডিটেইলছত লিখিছে। আৰু উম, ভালেখিনি মানে ৰিচাৰ্চ বেছ যে হয়, মানে বহুতখিনি যে কষ্ট কৰি পেলাই তেওঁ এইটো মানে উলিয়াইছে লিখি কিতাপখন, সেইটো মানে পঢ়িলেই বুজি পোৱা যায়, একদম ডিটেইলছত উম, আছে বস্তুখিনি। উম, গতিকে এইখন মই ভাবো মানে এখন ভাল ইনফৰ্মেটিভ কিতাপ হয়, মানে যাৰ ইচ্ছা আছে এই বিষয়ে জানিবৰ বাবে এখন ভাল মানে নলেজ বেছড এখন ভাল কিতাপ হয়, ভাল ৰিচোৰ্চফুল কিতাপ হয়, মই ভাবো। ৰিচোৰ্চফুল কিতাপ। এইখন মই ৰেকমেণ্ড কৰিম মানে মানুহক, যাৰ ইণ্টাৰেষ্ট আছে আৰু পঢ়িবলৈ। অ, এইখিনি কিতাপ আছিলে যিখিনি মোৰ লগত বৰ্তমান আছে। আচলতে মই যিহেতু ইয়াত এতিয়া বৰ্তমান মোৰ লগত এই কিতাপ নাই, মই সৰুৰ পৰা পঢ়া, তো এইখিনি আছিলে মোৰ লগত ফিজিকেলি থকা কিতাপ কেইখন, যিখন মই পঢ়িছো। অ, আৰু কিছুমান কিতাপ মোৰ লগত নাই, তথাপিও মই নামকেইটা উল্লেখ কৰিব বিচাৰিম। মই তোমাক অনুৰোধ কৰিম যাতে, যদি তোমাৰ ওচৰত আছে কিতাপৰ হেৰিটো, তুমি যাতে এবাৰ আমাৰ হেৰিসকলৰ সুবিধাটো তুমি আমাক দেখাই দিয়া, যদি দেখাই দিম। অ, ইমেজ অ, কেইটা। অ, অ, এইখন হেৰি, আহ, মই খালি এটা পটকে কথা এটা সুধি লওঁ। অ অ অ এইখন মানে যিখন মিৰাজ অফ ডনখন তুমি ক'লা, সেইখনতো হা 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 আহ, আলফাৰ ওপৰতেই ন, নে বেলেগ ৰেবেল গ্ৰুপৰো কথা আলফাৰ আছে তাত? ওপৰতে। আলফাৰ নাই ওপৰতে। নাই নাই, বেচিকেলি মানে বেলেগ গ্ৰুপৰ কথা অলপমান আহি যায়, কিয় কাৰণ আলফা যেতিয়া কিতাপখন লিখা মতে আৰু, আলফা যেতিয়া উম, এতিয়া ম্যানমাৰত বেজ বনাইছিলে বা হেৰি কৰিছিল, তাত তেওঁলোকে বিভিন্ন বেলেগ বেলেগ দল সংগঠনৰ, উত্তৰ পূবৰ বিভিন্ন বেলেগ বেলেগ মানে এনেকুৱা সশস্ত্ৰ যিসকল দল আছে, তেওঁলোকৰ লগত যোগাযোগ এটা ৰাখিছিলে। উম, গতিকে সেই বিষয়ে অলপ মেনশ্যন আছে ইয়াত তেনেকে, অ, কিন্তু কিতাপখন প্ৰাইমেৰিলি আলফাৰ ওপৰতে আলফাৰ ওপৰতে ন, ঠিকে আছে। হয়। এতিয়া মই তুমি হেৰি কথা ক'লা ন, যে কিতাপকেইখন শ্বেয়াৰ মই অ যাতে মোৰ দেখাই দিওঁ আৰু। মোৰ লগত অ, যিকেইখন নাই, মানে মই দেখাব অ, নোৱাৰিম এতিয়া, আচ্ছা, সেইকেইখন ৰাইট কিতাপ ৰাইট নাই ৰাইট। কাৰণে। অ, তুমি মানে ইমেজটো যদি তোমাৰ ওচৰত আছে দেখাই দিলে মানে ভাল পাম তেতিয়া। চিয়'ৰ চিয়'ৰ চিয়'ৰ। আহ, মই সৰুতে
পঢ়া এখন নভেল এখন, উপন্যাস এখন। উম, সেইখন মই বেছি সৰুতে পঢ়িলো যেন লাগিছে মানে বস্তুটো, তেতিয়া হয়তো অ, তেতিয়া পঢ়িব নালাগিছিল চাগে মই। উম, কিন্তু ঘৰত কিতাপখন আছিলে, এখন মাৰ কিতাপ আছিলে। মই ঘৰত এই অকলে থাকোতে তেতিয়া মই পঢ়ি পেলালো কিতাপখন। সেইখন হৈছে ডক্টৰ ভৱনাথ শইকীয়াৰ অন্তৰীপ। অন্তৰীপ যিখন উপন্যাসখন তেখেতৰ, উম, সেইখন মই পঢ়িছিলো এইখন প্ৰায় মই চাগে মেট্ৰিক দিয়াৰ আগতেই পঢ়িছিলো চাগে হয়তো। তোমাৰ তাত আছে এইখন, ইমেজটো আছে তোমাৰ তাত। উম, এইখনেই ন অন্তৰীপ? হয় হয়, সেইখনেই অন্তৰীপ। অ, এইখন মোৰ তেতিয়া, যদিও মই মানে ভাবো যে তেতিয়া হয়তো চাগে মই এইখন বুজি পাবলৈ ইমান হয়তো মানে পৰিপক্ক চাগে হোৱা নাছিলো হয়তো। উম, কিন্তু তথাপিও মানে এটা বস্তু মই ক'ম যে মানে অসমৰ সেই সময়ৰ যোনটো মানে সমাজ ব্যৱস্থাটো, আমাৰ যোনটো ছ'চিয়েল ষ্ট্ৰাকচাৰটো, মানে পৰিয়াল এটাৰ হেৰিটো, সেইটো বিষয়ে বৰ ধুনীয়াকে তাত মানে হেৰি কৰিছে। অলপ কমপ্লেক্স হয় বস্তুটো, মই নকওঁ একেবাৰে ক্লাছ 10ত পঢ়া কাৰোবাৰ বাবে একেবাৰে সহজ হয় পঢ়িবৰ বাবে। অলপ উম, কমপ্লেক্স হয় বস্তুটো, মানে থিমটো। কিন্তু আহ, মই ভাবো অলপমান মেচিয়ৰ ৰিজত মই পঢ়িলে বেছি ভাল আছিলে কিতাপখন। কিন্তু উম, এইখন এখন মানে ভাল লগা কিতাপ। আৰু এইখন তেওঁ চিনেমাও কৰিছে, অগ্নি স্নান নামৰ চিনেমাখন ইয়াৰে মানে এডাপ্টেশ্যন আছিলে। এডাপ্টেশ্যন। অ, আচ্ছা। হয়। তো এই অ, অন্তৰীপখনো পঢ়ি ভাল লাগিছিলে। আৰু ভৱেন্দ্ৰ শইকীয়াৰ পঢ়া মোৰ প্ৰথম কিতাপ এইখনেই আছিলে। আহ, অ, তাৰপিছত তাৰপিছত মই আৰু এখন কিতাপ আমাক মানে উপহাৰ দিছিলে, মোৰ মাক দিছিলে উপহাৰ। অ, সেইখন পঢ়িছিলো, তেওঁৰ যিখন আত্মজীৱনীখন, সেইখনৰ নাম হ'ল জীৱন বৃত্ত। জীৱন আহ, বৃত্ত। জীৱন জীৱন বৃত্ত কিতাপখনো মই পঢ়িছিলো। সেইখন ডক্টৰ ভৱেন্দ্ৰ শইকীয়াৰ তেওঁৰ আত্মজীৱনী সেইখন। উম, সেইখন কিতাপ মোৰ পঢ়ি ভাল লাগিছিলে কিয়, কাৰণ তাত তেওঁৰ, মই ভাবো তেওঁৰ লাইফটো বিৰাট মানে ইণ্টাৰেষ্টিং এটা লাইফ। তেওঁ ফিজিক্সৰ প্ৰফেচৰ আছিলে। উম, তাৰপিছত তেওঁ চিনেমা নিৰ্মাতাও আছিলে, তেওঁ মানে ঔপন্যাসিকো আছিলে, উম, কিতাপো লিখিছিলে। ত' তেওঁৰ গোটেই হেৰিটো বৰ ইণ্টাৰেষ্টিং, তেওঁৰ জীৱনটো বিৰাট ইণ্টাৰেষ্টিং। আৰু পলিমেথ আৰু এজন তেওঁ পুৰা। আমাৰ, হয় 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 হয়। উম, আৰু তেওঁ আহ, আমাৰ নগাঁৱৰে হয়। গতিকে অ, তেওঁৰ মানে যোনটো, য'ত তেওঁৰ ঘৰ আছিলে নগাঁৱত, অ, তালৈ মানে যিটো এৰিয়াত তেওঁ থাকিছিলে, উম, উম, আহ, গৈছো আমি সেইবিলাক জেগালৈ। গতিকে এটা কিবা এটা সৰুতে সেই সময়ত তেনেকুৱা হেৰি এটা আছিলে আৰু। আৰু উম, তেওঁ কিতাপখনত তেওঁ মানে সৰু কালিটো যিহেতু লিখিছে, তেওঁ মানে তেওঁৰ সৰু কালিটো যিটো তাত বৰ্ণনা কৰিছে, তাত নগাঁৱৰ ভালেখিনি কথা আছে। উম, গতিকে মানে কিবা এটা সৰুতে যেতিয়া পঢ়িছিলো প্ৰথম অৱস্থাত, কিবা এটা সেইটো এটা ৰিলেটেবল কিবা এটা লাগিছিল তেতিয়া। লাগিছিলে। আমি ৰেভিড গতিকে ৰিডাৰ সেইটো বিলাকত এটা ভাল পাইছিলোৱে পোৱা ন, হেৰি। তেখেতৰ ৰেভিড ৰিডাৰ বিলাক পাইছো থাকিছিলে। পাইছো হা হা তাত হা হা। তাতে গম পাওঁ আৰু নগাঁৱৰ কিছুমান ঠাইৰ নাম বিলাক গম পাওঁ, আমোলাপট্টি, কিবা অমুকপট্টি, হা হা তেনেকে। হা, আমোলাপট্টি, হয় 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 অ, হয়, একজেক্টলি একজেক্টলি। তাকে তাকে। তাৰপিছত সেইখন সেইকাৰণে মোৰ ভাল লাগিছিলে পঢ়ি পেলাই। আৰু উম, উম, তাৰপিছত অনুৰাধা শৰ্মা পূজাৰীৰ কিতাপ পঢ়া আৰম্ভ কৰিলো। অ, আহ, অনুৰাধা শৰ্মা পূজাৰী বাইদেউৰ কিতাপ পঢ়িও মোৰ ভাল পাওঁ, ভাল লাগিছিল তেতিয়াও পঢ়ি পেলাই। উম, তেওঁৰ অৱশ্যে এটা কথা, তেওঁৰ যিমানবিলাক তেওঁৰ পপুলাৰ কিতাপ আছে, মই চব কিতাপ মই পঢ়া নাই, কিন্তু সেইটো মই উম, সঁচা কথা ক'বলৈ গ'লে চব কিতাপ মই পঢ়া নাই। মই 4খনমান কিতাপহে তেওঁ পঢ়িছো এতিয়ালৈকে। আৰু উম, কেইবাখনো কিতাপ মানে মই কিনি থোৱাতে আছে, মই পঢ়া হোৱা নাই অৱশ্যে। উম, মই তেওঁৰ পঢ়ি ভাল লগা কিতাপ কিছুমান মই যদি কওঁ, তেওঁৰ এখন কিতাপ আছিলে চাহেবপুৰাৰ বৰষুণ বুলি। সেইখনো যথেষ্ট জনপ্ৰিয় এখন কিতাপ। এইখন সেইখন ন? পঢ়ি পেলাই মোৰ বিৰাট ভাল লাগিছিলে। চাহেবপুৰাৰ বৰষুণখন আছেনে তোমাৰ তাত? এইখন। এতিয়া আহিছে এইখন, চাহেবপুৰাৰ বৰষুণ। অ, আহ, এইখন মই পঢ়ি পেলাই ভাল পাইছিলো। আৰু এটা কথা মই, উম, হয়তো সেইটো কইনচিডেন্সে হয় বা হেৰি হয়, উম, তেখেতৰ এই নভেলখনৰ যোনটো কাহিনীটো, এইটো যথেষ্ট মানে ইনস্পায়াৰিঙো হয়, যথেষ্ট মটিভেটিং হয়। উম, আৰু তো এইখন কিতাপ মোৰ পঢ়ি ভাল লাগিছিলে, চাহেবপুৰা বৰষুণ। উম, আহ, ইয়াৰ কিছুমান মানে সত্য ঘটনাৰ ওপৰত আধাৰিত যেনো লাগে কেতিয়াবা কিতাপখন মোৰ অকমান। উম, আহ, আৰু যথেষ্টখিনি ইনস্পায়াৰিং হয়, মানে কাহিনীটো যথেষ্ট উম, মটিভেটিং হয়। এটা মানে ফিল গুড ষ্টৰি এটা আৰু। উম, আৰু তেখেতৰ আৰু এখন কিতাপ মোৰ পঢ়ি খুব ভাল লাগিছিলে, এইখন হৈছে একদম খুবেই জনপ্ৰিয়, নাহৰৰ নিৰিবিলি ছাঁ। নাহৰৰ নিৰিবিলি ছাঁখন আমি জানো সকলোৱে, বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ওপৰত মানে আধাৰিত। আহ, এইখন মোৰ অনুৰাধা প্ৰথম বাইদেউ তাতে উপন্যাস আছিলে। পঢ়িছিলে, হয় নেকি? অ, আচ্ছা। ফাৰ্ষ্ট মই এইখন এইখন তুমি পঢ়া পঢ়িছিলো। প্ৰথম উপন্যাস, আচ্ছা অ, আচ্ছা 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 আচ্ছা।
হা। উম, তো এইখন মোৰ মানে কাহিনীটোতো খুবেই ধুনীয়া, কিন্তু পঢ়াৰ উম, আগতেই মই গম পাইছিলো যে অনুৰাধা বাইদেউ তেওঁ ডিব্ৰুগড় ইউনিভাৰ্চিটিত পঢ়িছিলে। উম, তেওঁ ছচিয়লজিৰ ছাত্ৰী আছিলে বুলি মই গম পাইছিলো, সেইটো সময়ত জানিছিলো। উম, আৰু এইখন পঢ়োতে মানে তাত দেখিলো বিশ্ববিদ্যালয়ৰ কথা আছে। আহ বিশ্ববিদ্যালয়ৰ যোনটো তেওঁ মানে মোৰ লাগে যে তেওঁ সেই সময়ত চাগে তেওঁৰ যিখিনি অভিজ্ঞতা বা যিখিনি তেওঁৰ মানে হেৰিখিনি সেইখিনিৰ ওপৰত সেইখিনিয়ে যথেষ্ট তেওঁক চাগে হয়তো মানে উৎসাহিত কৰিছিল চাগে, হয়তো এটা মানে উম, ৰিচোৰ্চ এটা চাগে যোগাইছিলে চাগে তেখেতক। কাৰণ ভালেখিনি মানে আহ, হেৰি লাগে মোৰ কিতাপখন মানে ৰিলেটেবল যেন লাগে কিতাপখন মানে তেনেকে। উম, আৰু সেই সময়ত মই শুনিছিলো যে ডিব্ৰুগড় ইউনিভাৰ্চিটি মানে নাহৰৰ দেশ বুলি কোৱা হয়। নাহৰ যেনেকে গুৱাহাটী বিশ্ববিদ্যালয়ক মানে কৃষ্ণচূড়াৰ দেশ বুলি কয়, তেনেকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ক নাহৰৰ দেশ বুলি কয় বুলি গম পাইছিলো সেইটো সময়তে। নাহৰলৈ ৰাইট। পিছত এইখন কিতাপ পঢ়া এইখন কিতাপ পঢ়া অৱশ্যে ভালেখিনি সময় পাছত মই ডিব্ৰুগড় বিশ্ববিদ্যালয় মানে সুশৰীৰে আহিবলৈ সুযোগ পাইছিলো, এবাৰ আহিছিলো। তেতিয়া মই অ', নিজে মানে স্বচক্ষে মানে এইটো দেখিছিলো আৰু যে নাহৰ গছ চাৰিওফালে। তো তেতিয়াও মোৰ সেই কিতাপখনৰ কথা মনত পৰি গৈছিল, আৰু এতিয়াও কেতিয়াবা ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ গ'লে এই বাইদেউৰ কিতাপখনৰ কথা মোৰ মনত আহে, মনলৈ অ', আহে কিতাপখনৰ বিষয়ে। এইখন এখন ভাল লগা কিতাপ আছিলে মোৰ। আহ জুবিন তাৰ দাৰৰ পিছত প্ৰিয় তেখেতৰ গছ আৰু এখন নাহৰ। জুবিন দাৰ প্ৰিয় গছ নাহৰ গছ, তাকে 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 তাকে। নাহৰ গছ অ', তাকে। বাইদেউৰ আৰু এখন কিতাপ মই পঢ়িছিলো, সেইখন আছিলে কাঞ্চন। কাঞ্চনখন অৱশ্যে মই পঢ়ি থকা দিনতে মানে কলেজত থাকোতে পঢ়া। উম, এইখনো এখন মানে ভাল লগা এখন কিতাপ। তাত মানে যিগৰাকী মেইন কেৰেক্টাৰ, মুখ্য ভূমিকা, তেখেতৰ মানে জীৱনত বিভিন্ন সংঘাত যিবিলাক তেওঁক কেনেকে মানে মানুহে সমাজৰ বিভিন্ন পুৰুষে কেনেকে তেওঁক মানে এক্সপ্লইট কৰিছিলে, সেইটো বিষয়ে আৰু অলপমান উম, কিতাপখন হেৰিটো। তো এইটো মানে এটা চাব গ'লে এটা হৃদয় মৰ্মান্তিক এটা কাহিনী, হৃদয় বিদাৰক এটা কাহিনী বস্তুটো। আচ্ছা। এক্সপ্লইটেশ্যনৰ ওপৰত, বেচিকেলি মহিলাৰ এক্সপ্লইটেশ্যনৰ ওপৰত। উম, আহ, এইখন অৱশ্যে মই বাইদেউৰ পঢ়া এইখনহে প্ৰথম কিতাপ আছিল যেন লাগিছে, মই পাহৰিছো গৈছে দেই এতিয়া অকমান। উম, আৰু এখন কিতাপ মই তেওঁৰ পঢ়া, তেওঁ লিখা এখন কিতাপ মই পঢ়ি ভাল পাইছিলো, এখন হৈছে সোণ হৰিণৰ চেকুৰ বুলি কিতাপ এখন আছিলে। এইখন উম, সোণ হৰিণৰ চেকুৰ। এইখন কিতাপ পঢ়ি পেলাই মোৰ ভাল লাগিছিলে। এখন যথেষ্ট মানে আমাৰ যুৱ প্ৰজন্মৰ কাৰণে এখন মই ভাবো বিৰাট উপকাৰী এখন কিতাপ। এখন উম, মানে যাৰ কিতাপত ইণ্টাৰেষ্ট আছে, আমাৰ য়াং জেনেৰেশ্যনটোক মানে মই চাজেষ্ট কৰিম যে এখন পঢ়াও, মানে পঢ়িলে ভাল, তেওঁলোকে পঢ়িলে মানে ভাল ফল পাব। উম, এইখনো মানে আমাৰ আজি জেনেৰেশ্যন যোনটো, সেইটো মানে কেনেকে মানে কম্পিটিশ্যনত বা একাডেমিক বাৰ্চুতেই হওক বা হেৰিয়েই হওক, কম্পিটিশ্যনত উম, নামি পেলাই কেনেকে মানে ধৰা জীৱনটো বহুত সময়ত এটা ষ্ট্ৰেছত আহি যায়, এটা প্ৰেছাৰত আহে, উম। সেই বিষয়ে আছিলে কাহিনীটো। আৰু বৰ এটা ধুনীয়া কিতাপ সময়ত এইখন। ধুনীয়া, বহুত ধুনীয়া কিতাপ, বহুত ধুনীয়া। আৰু উম, যুৱ প্ৰজন্মৰ বিভিন্ন মানে ফিলিংছ বিলাক, ডিপ্ৰেশ্যনত ভোগে বা কিবা হেৰি হয়, উম, ষ্ট্ৰেছত থাকি পেলাই হেৰি হয়, বা উম, নকবলৈ কিছুমান মানে পদক্ষেপ কিছুমান মানে উঠায়, ধৰা উম, আত্মহত্যা বা এনেকুৱা ধৰণৰ কিছুমান হেৰিত যদি কেনেবাকে ডিল কৰিবলগীয়া হয়, উম, সেইবিলাক বিষয়ে লিখা এখন মানে ভাল এখন কিতাপ মই ভাবো। এখন মই মানে হাইলি ৰেকমেণ্ড উম, কৰো, মানে আমাৰ অ', য়াং জেনেৰেশ্যনটোৱে পঢ়িলে ভাল নিশ্চয়। ফল পাব বুলি ভাবো। আমাৰ ভিউৱাৰ্ছ বহুতখিনি আহ জেনজি আছে। তেওঁলোকে তেওঁলোকে হয় হয়, পঢ়ি খুব মই ভাল এইখন পাব। সেই কলেজত থাকোতেই পঢ়া কিতাপ যেনিবা। ময়ো ছেম, গতিকে ময়ো ছেম। আৰু হা হা, অনুৰাধা মেমৰ নহয় নহয়, অনুৰাধা মেমৰ কোৱা। প্ৰায় গোটেইকেইখন কিতাপেই ভাল লাগে ন শ্ৰদ্ধা? ভাল ভাল ভাল, গোটেইখন কিতাপেই ভাল। মই উম, যদিও মানে গোটেইখন কিতাপ পঢ়া নাই, বহুত উম, কেইখন কিতাপৰ মই ধৰা তোমাৰ পঢ়া নিজে নাই, কিন্তু মই মানে বেলেগৰ পৰা পঢ়া ব্যক্তিগত বা ভাল ৰিভিউ পাওঁ, মানে সদায় ভালেই পাইছো ধৰা। কিছুমান উম, কিতাপ মই এই ধৰা চাৰিখনৰ কথাহে ক'লো এতিয়া। অ', কিন্তু বহুত কেইখন কিতাপ ধৰা মই পঢ়া নাই তেখেতৰ বাইদেউৰ, পঢ়া হোৱা নাই। বহুত উম, কেইখন কিতাপ মোৰ কিনা হৈ আছে, তথাপিও মই পঢ়া হোৱা নাই। কিন্তু উম, তথাপিও মই যে কিনিছিলো ধৰা, মই জানো বাইদেউৰ কিতাপ ভালেই হ'ব। আৰু যিসকলে পঢ়িছে তেওঁলোকৰ পৰা মই ভাল ৰিভিউ পাই পেলাই ধৰা কিনিছিলো। গতিকে উম, বাইদেউৰ গোটেইখন কিতাপ ভাল বুলিয়ে ক'ব লাগিব তেনেকে। উম, মই এতিয়া ক'ব ওলাইছো আৰু এখন মানে খুবেই ভাল লগা উপন্যাস মোৰ, আহ, অলপ হিষ্টৰিকেল। ৰীতা চৌধুৰী বাইদেৱে লিখা দেওলাংখুই যিখন আমাৰ উপন্যাস আছিলে, খুবেই জনপ্ৰিয়। এইখন তোমাৰ আছে, তুমি দেখুৱাইছা এইখন। উম, এইখন মোৰ মানে খুবেই ভাল লাগিছিলে পঢ়ি পেলাই, দেওলাংখুই। আহ, ইয়াত ভাল লগা এটা মানে, ভাল লগাটো বহুত কাৰণ আছে, কিতাপ মানে কাহিনীটো খুবেই হেৰি। আৰু আৰু এটা বস্তু মানে মোৰ কাৰণে ৰিলেটেবল হয়, কাৰণ গুৱাহাটীলৈ অহা যোৱা কৰোঁতে মানে আমি প্ৰায়ে ৰহাত যোনটো আমাৰ ৰাইট। জোঙাল বলহু গড় যোনটো আছে, গড়টো সেইটো অ', দেখি গৈছিলো। অ, তো সৰুৰ পৰা মানে মাহঁতে
কোৱা শুনো মানে কয় আৰু এইটো কি হয় বস্তুটো বুজাই দিয়ে থুলমূলকে। উম, কিন্তু উম, যেতিয়া বাইদেউৰ এই উপন্যাসখন পঢ়িলো তেতিয়া উম, আৰু বেছি ভালকে মানে গম পালো হিষ্ট্ৰীৰ মানে এটা নজনা এটা মানে অধ্যায় এটা গম পালো। আৰু উম, দ্বিতীয়তে এই নভেলখনত যোনটো মানে তাৰ যোনটো প্লটটো য'ত আছে জিঅ'গ্ৰাফিকেল এৰিয়াটো, এই এৰিয়াটো মানে নগাঁওৰ ওচৰত আমাৰ যিখন মোৰ অৰিজিনেল খুৰাহঁতৰ যিখন আমাৰ ঘৰ, দেউতাহঁতৰ উম, যিখন অৰিজিনেল ঘৰ, বাৰপূজীয়াৰ পৰা খুবেই ওচৰত মানে। আৰু আমাৰ অ', তাত গোভা ৰজাৰ কথা কৈছে। উম, গোভা ৰজা মানে যিখন ৰাজ্য যিখন, সেইখন উম, আমাৰ বাৰপূজাৰ একদম নিচেই ওচৰতে। আৰু অ', ইয়াত হেৰি আমাৰ দেওশাল মন্দিৰৰ কথা কৈছে। ইয়াত উম, ৰজাই মানে ৰাতিপুৱা খোজ কাঢ়ি পেলাই মন্দিৰলৈ পূজা দিবলৈ গৈছিলে। দেওশাল মন্দিৰ জাগিৰোডত আছে, উম, তাতেও আমি প্ৰায়ে যাওঁ, এতিয়াও যোৱা হয় মন্দিৰ ভাগলৈ। উম, গতিকে মানে সেই গোটেই বস্তুখিনি মোৰ কাৰণে খুবেই ৰিলেটেবল আছিলে, যিহেতু মানে চিনাকি এটা প্লট যিহেতু, উম, সেইকাৰণেও এটা মানে আকৰ্ষণ আৰম্ভণিতে আছিলে। আৰু কিতাপখন পঢ়ি পেলাইতো খুবেই ভাল লাগিছিলে। উম, এইখনো আৰু এইখন ৰেকমেণ্ডনো কি কৰিম, এইখন প্ৰায়বিলাক মানে পঢ়ুৱৈ পঢ়িছে, খুবেই জনপ্ৰিয় এখন মানে উপন্যাস এখন। অ', আৰু ৰীতা বাইদেউৰ আৰু এখন ভাল লগা কিতাপ হৈছে মাকাম। মাকামখনো আছে চাগে তোমাৰ ওচৰত, মাকামখনো। অ', এইখনো মানে যথেষ্ট পপুলাৰ, আৰু এইখনো আমাৰ প্ৰায়সকল পঢ়ুৱৈ অলৰেডি পঢ়িছে ডেফিনেটলি মাকামখন। এইখনো মানে ভাল লগা ঢেৰ কাৰণ আছিলে। আহ, চীনৰ পৰা মানে কামৰ সূত্ৰে ইয়াত যিসকল মানুহ আহি পেলাই থাকি গৈছিলে, উম, তেওঁলোকৰ বিষয়ে তেতিয়াই পঢ়িছিলো এইখন কিতাপত। আৰু এটা মানে ইয়াত মই এটা হেৰি এটা কম, মানে ইয়াত এনেকডট এটা আছে যে ইয়াত পঢ়োতে তেতিয়া কিছুমান কথা কিতাপত পঢ়িছিলো, যিহেতু নভেলখন উপন্যাসখন পঢ়িছিলো, তেতিয়া হয়তো ইমান এটা হেৰি কৰিব পৰা নাছিলো। হয়তো মানে ক'ব খুজিছো কি মানে ৰিলেটেবল হয়তো চাগে ইমান তেনেকে নাছিলে, কাৰণ মই তেতিয়া উজনি অসমৰ এই চাইডটোলে মানে মাকুমলে অহা নাছিলো কেতিয়াও, তিনচুকীয়া মাকুমলে। উম, উম, কিন্তু যেতিয়া মই ইয়াত চাকৰি সূত্ৰে আহিলো, তেতিয়া তিনচুকীয়া একদম সমীপতে আছে মাকুম। সেই মাকুমখনৰে নাম ইয়াত হৈছে মাকাম। গতিকে নাকামত, তাতে মানে আহি পেলাই মই বহুতখিনি বস্তু নিজে দেখা পালো। মানে উম, তাত যোনটো মানে চীনাসকলৰ যিটো মানে তাত কলনি এটা আছিলে, বা তেওঁলোক থকা যিখিনি জেগা, উম, ইয়াত এখন মাকুমত এখন স্কুল এখন আছে। সেইখন এতিয়াও আছে স্কুলখন। আচ্ছা, সেইখন সেই সময়ৰে স্কুল হয় মানে। মই অলপ পাহৰিছো বস্তুটো, কিন্তু উম, সেই চীনা লোকসকল যেতিয়া ইয়াত আছিলে, তেতিয়া উম, সেই সকলে তাত তেওঁলোকে এষ্টাব্লিছ কৰা এখন স্কুল আছিলে, যিমান দূৰ মোৰ মনত আছে, যদি মোৰ ভুল উম, হোৱা নাই। সেই স্কুল, আৰু এই স্কুলখনৰ বিষয়ে তুমি ইউটিউবতো বহুত বিলাক ভিডিঅ' তুমি পাবা। মানে আচ্ছা। মাকুমত এতিয়াও আছে স্কুলখন, চীনা লোকসকলে স্থাপন কৰা এখন স্কুল এতিয়াতো কিছু সেইখন। চীনা মানুহ আছে নেকি তাত ন? মানে ডিচেন্ডেন্ট সকল আছে বুলি কয়। ডিচেণ্ডেণ্টছ সকল আৰু আছে, অ', প্লাছ আছে আছে। আৰু কিতাপখন উম, পঢ়াৰ পিছতো মানে কিতাপখনত উম, বহুতখিনি কথা গম পাইছিলো। আৰু উম, ইয়াত আহি পেলাই যেনিবা বহুতখিনি বস্তু মানে স্বচক্ষে মানে মই দেখা নিচিনা হ'ল আৰু বস্তুটো। উম, উম, গতিকে সেইটো এটা ৰিলেশ্যন মানে এটা ৰিলেটেবল এটা এছপেক্ট এটা আছে বুলি ক'ব পাৰো। এতিয়াও মই মাকুমলৈ গ'লে এইখন নভেলৰ কথা, উপন্যাসৰ কথা মনত পৰে। আৰু উম, তিনিচুকীয়াৰ এইখিনিতে ওচৰে পাজৰে আৰু মানে আমি শুনো মানে যে এতিয়াও মানে তেওঁলোকৰ ডিচেণ্ডেন্ট সকলে উম, এতিয়াও আছে বুলি কয়। আৰু ইউটিউব উম, ভিডিঅ' মই তাৰপিছত কেইবাটাও দেখিছো, ডকুমেণ্টাৰী টাইপ মানে এনেকুৱা ভিডিঅ' বনাইছে বহুত সকল উম, মানে আমাৰ ফিল্ম মেকাৰে হওক বা ৰিচাৰ্চাৰে হওক। উম, ইউটিউবত ভালেখিনি ভিডিঅ' আছে তেনেকুৱা, ইয়াৰ উম, ওপৰত ৰিচাৰ্চ বেছড ভিডিঅ' আছে। এই উম, নভেলখনৰ লগত ৰিলেট কৰি পেলাই মানে উম, চীনা লোকসকলৰ ডিচেণ্ডেন্ট সকলৰ মানে ইণ্টাৰভিউ লোৱা তেনেকুৱা উম, আছে। সেইবিলাকো মই চাই পেলাই মানে বহুতখিনি মই ৰিলেট কৰিব পাৰিছো তেনেকে বস্তুখিনিত। উম, উম, আহ, ইয়াতে তিনচুকীয়া টাউনতো তেওঁলোকৰ মানে কিছুমান আমি চাইনিজ ৰেষ্টুৰেণ্ট দেখা পাওঁ এতিয়া, মানে চাইনিজ অ', খাদ্যৰ বাবে মানে বিখ্যাত। পিছত মই গম অ', পালো যে তাৰে কেইবাখনো ৰেষ্টুৰেণ্ট মানে তেওঁলোকৰ ডিচেণ্ডেন্ট সকলৰে হয়, তেওঁলোকে চলাই থকা অ', তেনেকুৱা। গতিকে সেইফালৰ পৰা বহুতখিনি মানে ৰিলেট কৰিব পাৰো ইয়াত মই ধৰা এই অ', নভেলখনৰ লগত। সেইকাৰণেও ভাল লগা, এনেও কাহিনীটো যথেষ্টখিনি মানে হৃদয়স্পৰ্শী এটা কাহিনী এটা। আৰু উম, ইয়াত বৰ্তমান থাকি পেলাই মই বহুতখিনি মানে ৰিলেট কৰিব পাৰিছো এই উম, উপন্যাসখনৰ লগত। অ', ৰীতা সেই বাইদেউৰ যেনেকে, আৰু বহুত অ', ৰাইট, অ', কোৱা, কোৱা। কোৱা 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 কোৱা। এই যে হেৰিখন দেখাইছিলা যে তোমাৰ তাত যাওঁতে, এই যে এয়াৰফিল্ডখন, এয়াৰফিল্ডখন, লিডো এয়াৰফিল্ড আছিলে সেইখন। লিডো এয়াৰফিল্ড, সেইখনৰ কথাও অ ইয়াতে অ মেনচন অ আছেতো। আছে আছে আছে, মেনচন আছে তাতে। অ', হয়, তেতিয়া আছে ভাল আছে লাগে ন, যথেষ্টখিনি যেতিয়া মানে পঢ়া বস্তুখিনি দেখা ভাল যায় লাগে। ক'ৰবাত। অ সেইটোৱে মানে পঢ়ি, মই যেতিয়া পঢ়িছো তেতিয়া মই ইয়াত অহা নাছিলো, কিন্তু ইয়াত আহি পেলাই ধৰ যেতিয়া মই নিজে দেখিলো, মোৰো মানে সেই তেনেকে মানে মই ৰিলেট কৰিব পাৰিছিলো বস্তুখিনিৰ লগত। সেইটো এটা ভাল লাগিছিল আৰু তেতিয়া। অ', 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 সেইটো হয় মানে আমি পঢ়ি অহা কিবা এটা যেতিয়া আমি নিজে নিজ চকুৰে দেখা পাওঁ গৈ পেলাই, তেতিয়া অ', যথেষ্টখিনি মানে ভাল লাগে আৰু মনত পৰি যায় সেই নভেলখনৰ কথা তেতিয়া।
হুম, সেইটোৱে। হুম, এতিয়া ৰীতা বাইদেউৰ আৰু যদিও বহুতো মানে হেৰি আছে, মই মানে সঁচা কথা ক'বলৈ গ'লে মই কিন্তু বাইদেউৰ এতিয়ালৈকে দুখন কিতাপহে পঢ়িছো, আৰু হুম, এখন দুখন মোৰ কিনা হৈ আছে। মই হুম, দেখুৱাম বাৰু সেইকেইখন, মই এতিয়ালৈকে পঢ়া হোৱা নাই কিন্তু। যদিও হুম, দেওলাংখুইখন মোৰ বহুত আগতেই পঢ়া কিতাপ, তথাপিও হুম, বাইদেউৰ মানে এই দুখন কিতাপহে মোৰ এতিয়ালৈকে পঢ়া হৈছে, ইমান বেছিও মানে মই পঢ়া হুম, হোৱা নাই। অ আহ, তাৰপিছত আৰু এখন কিতাপ মোৰ খুব ভাল লাগিছে দেওলাংখুইখনৰো পঢ়ি। চৰতদা দেওলাংখুইখনৰো চৰতদা এই চিনেমা বনাব পৰা পটেনচিয়েলটো আছে কিন্তু। আছে আছে, ডেফিনেটলি আছে, ডেফিনেটলি আছে, মানে ন ভাল ফিল্ম মেকাৰে বনাব অ পৰা। ডেফিনেটলি, কাৰণ কথাটো হ'ল যে কিতাপখন অলৰেডি ৰিচাৰ্চ বেছড হয়। উম মোৰ যিমান দূৰ লাগে তাত মানে অলৰেডি গোটেইখিনি তথ্য সন্নিৱিষ্ট কৰাই আছে বস্তুখিনি। উম উম গতিকে ৰিচাৰ্চ বেছড হয়েই। এতিয়া উম ভাল স্ক্ৰিপ্ট ৰাইটাৰ কোনোবাই যদি এইখন মানে আহ, হেৰি কৰিব পাৰে, উম চিত্ৰনাট্য ৰূপ যদি দিব পাৰে, তেনেহলে মই ভাবো যে ভাল চিত্ৰ নিৰ্মাতাই ভালকে এখন ভাল হেৰি বনাব পাৰিব। আৰু বনালে মানে মই ভাবো এইবিলাক ভাল, এনেকুৱা চিনেমা বনালে বহুত ভাল। বঢ়িয়া আমাৰ হ'ব। অসমৰ মানে ইতিহাসৰ এটা মানে অধ্যায় এটা, তো উম যথেষ্টখিনি মানে জানিব লগা এটা হেৰি থাকে, আৰু অসমৰ উম বাহিৰৰ মানুহেও গম পাব। উম গতিকে উম মানে বনালে খুবেই ভাল, আৰু পটেনচিয়েল উম মানে পুৰা আছে এইটো চিনেমাৰ উম ৰূপ দিয়াৰ। ৰাইট ৰাইট আহ, আৰু এখন কিতাপ মোৰ খুবেই প্ৰিয় কিতাপ, সেইখন মই পঢ়া দিন হ'ল বাৰু এতিয়া। উম যথেষ্ট পুৰণা কিতাপ সেইখনো, মই অৱশ্যে পঢ়া বেছি দিনো হোৱা নাই, কিতাপখন উম ভালেখিনি পুৰণি। উম সেইখন হৈছে ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীৰ অনুৰাধাৰ দেশ। অনুৰাধাৰ দেশ মই অনুৰাধাৰ দেখাই দেশ আছো ৰবা। কিতাপখন মই অ মই মোৰ ওচৰত নাই বাৰু দৰ্শকসকলক কিতাপখন এতিয়া, ফিজিকেলি মোৰ ওচৰত নাই হাৰ্ড কপিটো। অ দেখাই দিওঁ দৰ্শকসকলক। এইখন কিতাপ অনুৰাধাৰ দেশ, উম এইখনো লিখা আছে সাহিত্য সভাৰ 1983 চনৰ বিষ্ণুৰাভা বঁটা প্ৰাপ্ত পুস্তক উপন্যাস। এখন। উম অ অ এইখনো যথেষ্ট মানে কিতাপখন 93-তে এৱাৰ্ড পাইছিলে, তথাপিও মই পঢ়া অৱশ্যে বৰ এটা বেছি দিনো হোৱা নাই, মই চাগে হয়তো 15-16 চন মানত পঢ়িছো, 2015-2016 মানত মই পঢ়িছো কিতাপখন। যদিও উম বা কিতাপখনৰ কথা মই আগৰ পৰাই মানে শুনো, মা দেউতাৰ মুখত মই আগৰ পৰাই শুনিছো কিতাপখনৰ বিষয়ে, কিন্তু উম কিতাপখন আমাৰ ঘৰত নাছিলে, সেইকাৰণে মোক পঢ়া হোৱা নাছিল কিতাপখন। উম 2015-16 চনৰ আমাৰ এই গুৱাহাটী গ্ৰন্থমেলাতে মই কিতাপখন পাই পেলাই কিনিছিলো, আৰু উম পঢ়ি পেলাই মোৰ খুবেই ভাল লাগিছিলে। মোৰ অন্যতম প্ৰিয় মানে উপন্যাসৰ ভিতৰত এইখনো এখন। উম আহ, ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীয়ে সেই সময়ত লিখা এই কিতাপখন মানে তেওঁ যিমান দূৰ মই জানো, তেওঁ হয়তো অইলত চাকৰি কৰিছিলে, তেওঁ বিদেশজনত মানে চাকৰি কৰিছিলে, অইল ইণ্ডিয়া লিমিটেডত। আৰু এই উম নবেলখনৰ যোনটো মানে প্লটটো, সেইটো আছিলে মানে এই অইল পেট্ৰলিয়াম চেক্টৰটোৰ ওপৰতে। তেওঁৰ উম উৰিষ্যাৰ, পাহৰিছো বাৰু অকণমান, মই পাৰাদ্বীপ। পাৰাদ্বীপ চাগে তাত, পাৰাদ্বীপত মানে এটা অইল ৰিগত হয় গোটেই ঘটনাখিনি, গোটেই হেৰিটো। অ তাত তেওঁলোকৰ মানে সেই জীৱনটো কেনেকুৱা, সেইটো এটা মানে আভাস এটা পোৱা যায়। এই মানে আমাৰ যোনটো অইল বা এনাৰ্জি চেক্টৰৰ এই চাকৰি বিলাকৰ কেনেকুৱা এটা মানে তেওঁলোকৰ জীৱন শৈলীটো কেনেকুৱা হয়, সেইটো এটা আভাস পোৱা যায়। আৰু উম প্লাছ তাৰ মূল থিমটো আল্টিমেটলি সেইটোৱে, মানে হিউমেনিটি, লাভ, প্ৰেম উম বা জীৱন, সেই হেৰি আৰু মানে এখন ফিল গুড নভেল এখন, মানে হেৰি হয় আৰু মানে পঢ়ি ভাল লগা এখন হেৰি, অ মানুহৰ জীৱনৰ ওপৰত। এখন মোৰ এখন অন্যতম এখন প্ৰিয় উপন্যাস। উম আৰু এখন উপন্যাস মই বহুত আগতেই পঢ়া, সেইখন উম অৱশ্যে মই উপন্যাস হিচাপে পঢ়াৰ আগতেই চিৰিয়েল আকাৰে মই মানে দেখিছো, যেতিয়া সৰু আছিলো। উম চিৰিয়েল এখন আহিছিল তেতিয়া দূৰদৰ্শনত। উম তেতিয়া মই মা দেউতাৰ পৰা গম পাইছিলো যে এখন চিৰিয়েলখন আচলতে এখন নভেলৰ মানে এডাপ্টেশ্যন হয়। নভেল উম এখনো আছে এই নামেৰে। উম নভেলখন কিন্তু পিছত মই বহুত পাছত পঢ়িছো বাৰু তাৰপিছত। উম সেইখন হৈছে তোমাৰ ৰংবং তেৰাং ডাঙৰীয়াই লিখা ৰং মিলিৰ হাঁহি নামৰ কিতাপখন। এইখন। এখন আছে তোমাৰ ওচৰত এখন, উম এইখন উম ৰং মিলিৰ হাঁহি। এইখন বঢ়িয়া কিতাপ কিতাপ বঢ়িয়া। ৰংবং তেৰাং, বঢ়িয়া, অ বহুত ভাল, মানে ভাল লগা এখন কিতাপ। উম এতিয়া ঘটনাটো হ'ল, এইখন কিতাপো মোৰ কাৰণে যথেষ্টখিনি মানে ৰিলেটেবল হয় অ কিতাপখন। ইখনো আহ, তোমাৰ চাগে এই কিবা কিতাপখন এৱাৰ্ড পোৱা এখন কিতাপ। এৱাৰ্ড, এখনো মই পাহৰিছো, কিন্তু এখনো বঁটাপ্ৰাপ্ত হয় কিন্তু কিতাপখন। অ আহ, ময়ো পাহৰিছো কিতাপখন, একচুৱেলি মোৰ ইখনো লগত এতিয়া মানে তাৰ হাৰ্ড কপিটো নাই, ফিজিকেল কপিটো, কিন্তু মানে বঁটাপ্ৰাপ্ত হয় বুলি মই জানো। হয় হয়। আহ, এই কিতাপখনো মানে ৰিলেটেবল হয়, কাৰণ মই য'ত ডাঙৰ হৈছো, উম আমাৰ হোজাইৰ একেবাৰে মানে ওচৰতে হয়, ইয়াৰ যোনটো প্লট মানে পটভূমি যোনটো হয়, একেবাৰে উম ওচৰত হয়। অ বৰ্তমান ৱেষ্ট কাৰ্বি আংলং জিলা হ'ল এতিয়া, উম আগতে অবিভক্ত কাৰ্বি আংলঙৰে অংগ আছিলে। এই উম হামৰেন বোঠালাংছো এই ৰিজনটোৰে হয় কাহিনীটো। তাত উম যিখন নৈৰ নাম উল্লেখ আছে,
বৰপানী চাগে, বৰপানী নৈ, সেই নৈখনৰো মানে আমি সেইফালে গ'লে অ', দেখি থাকো নৈখন। হুম। সেই প্লটটো মানে জেগাখিনি জিঅ'গ্ৰাফিকেল লোকেশ্যনটো একেবাৰে মানে মোৰ এটা চিনাকি এটা হেৰি, আৰু মোৰ দেউতা যিহেতু তাতে চাকৰি কৰিছিলে ওচৰতেই, গতিকে অ', আমি সৰুৰ পৰা শুনো মানে কাহিনীবিলাক। তো অ', গতিকে সেই জিঅ'গ্ৰাফিকেল এৰিয়াটো যথেষ্টখিনি মোৰ চিনাকি হয় সৰুৰে পৰা। হুম, আৰু হুম, এই কিতাপখন মোৰ ভাল লাগিছিলে কিয়, কাৰণ মানে ইয়াত কাৰ্বি মানে সমাজৰ যোনটো জীৱনশৈলীটো তাৰ বিষয়ে বৰ ধুনীয়াকে মানে একদম সৰল এটা মানে বৰ্ণনা এটা তাত পোৱা যায়, আভাস এটা পোৱা যায়। হুম, যিহেতু আমি ইমান নাজানিছিলো, গতিকে হুম, এইখন কিতাপ পঢ়ি পেলাই যথেষ্টখিনি তেওঁলোকৰ জীৱনশৈলী, তেওঁলোকৰ সমাজ ব্যৱস্থাৰ বিষয়ে বিশেষকে হুম, এটা মানে ভাল আভাস এটা পোৱা যায়। আৰু মোৰ এইখনো মানে এখন সেয়া ফিল গুড নভেল এখন, আৰু পঢ়ি পেলাই ভাল অ', লগা এখন মানে উপন্যাস এখন বুলি হাঁহি। হুম, আহ এইকেইখন আছিলে আমাৰ হেৰি। তাৰপিছত মই অলৰেডি কৈছিলো যে মই মানে ইংৰাজী ভাষাত ফিকশ্যন বেজ ইমান পঢ়া নাছিলো। হুম, জাৰ্নেলিষ্ট সকলৰ মানে যেনেকে মই ক'লো, ৰাজীৱ ভট্টাচাৰ্য হওক বা হুম, সংগীতা বৰুৱা বিচাৰতীৰ কিতাপ কেইখনেই হওক, ঠিক হুম, তেনেকে আমাৰ অসমীয়াত মই মৃণাল তালুকদাৰৰ যিকেইখন মানে ফেক্ট বেজ ৰিচাৰ্চ বেজ নভেল হুম, কেইখনমান পঢ়িছিলো, সেইখন পঢ়িব ভাল লাগিছিলে। হুম, মৃণাল তালুকদাৰৰ মৌতমখন যথেষ্ট মানে পপুলাৰ হৈছিলে। মৌতমখন মই পঢ়ি ভাল, মৌতম মই তেওঁৰ পঢ়া প্ৰথম কিতাপ মৌতমেই আছিলে মৃণাল তালুকদাৰৰ। অ', সেইখন পঢ়ি মোৰ ভাল লাগিছিল, গৌতমখন। মৌতমখন মই দেখাই দিওঁ আমাৰ গৌতমখন ভিউৱাৰক। তুমি দেখাই দিয়া এবাৰ, মোৰ তাত নাই বাৰু কিতাপখন এতিয়া সদ্যহতে। অ', দেখা পাইছা নে? দেখা পাইছো এইখন গৌতম। অ', এইখনেই হয়। হুম, আহ এইখন মোৰ পঢ়ি ভাল লাগিছিলে। মই যিহেতু কৈছো অলৰেডি, মানে এইখনো সেই আমাৰ উত্তৰ পূবৰ বিভিন্ন ৰাজ্যত, প্ৰত্যেকখন ৰাজ্যত এটা হুম, যোনটো তাৰ সুকীয়া যিটো হিষ্ট্ৰী এটা আছে। এইখনত মানে মিজোৰামৰ বিষয়ে মই ইমান নাজানিছিলো তেতিয়াও। হুম, আহ এতিয়াও মই নকওঁ বহুতখিনি জানো বুলি, কিন্তু হুম, মিজোৰামৰ যোনটো মানে তেওঁলোকৰ মিজোসকলৰ যোনটো মানে সংগ্ৰাম, যোনটো হুম, সশস্ত্ৰ সংগ্ৰাম কেনেকে মানে এইটো সৃষ্টি হ'ল, কিহৰ তাৰ হুম, উদ্দেশ্য কি আছিলে, বা কেনেকে কি ৰূপ ললে গৈ পেলাই, এই হুম, গোটেইখিনি বিষয়ে মানে ধুনীয়াকে মানে তেওঁ লিখিছে মৃণাল দত্তই। আৰু হুম, আহ, অসমৰে গোটেই বস্তুখিনি মই পঢ়িছো বুলি ক'ব নোৱাৰো। মিজোৰামৰ বিষয়ে ধৰা তেনেকে একোৱে নাজানিছিলো মই, কিন্তু হুম, এই কিতাপখন পঢ়াৰ পিছত ধৰা যথেষ্টখিনি মোৰ আইডিয়া এটা পাইছিলো। হুম, যথেষ্টভাৱে মানে যথেষ্টখিনি ৰিচাৰ্চ বেছড হয় কিতাপখনো, হুম, আৰু ইনফৰ্মেটিভ হয়। মানে মই ভাবো যে অসমীয়া ভাষাত মিজোৰামৰ ওপৰত তেনেকে চাগে হয়তো আৰু হয়তো নাই, যিমান দূৰ মই জানো দেই। থাকিবও অ', পাৰে হয়তো, কিন্তু খুব খুব যিমান দূৰ কম। মই জানো হয়তো আৰু চাগে খুব কম। গতিকে হুম, মই ভাবো আমাৰ অসমীয়া পঢ়ুৱৈসকলে যদি জানিব খোজে মানে ৰিচাৰ্চ বেছ, এইখন বুক হুম, কিন্তু ভাল এখন কিতাপ মানে। ভাল ভাল, বৰ ধুনীয়া আৰু ঠিক কিতাপখন। হা। হুম, গতিকে এইখন মই ৰেকমেণ্ড কৰো পঢ়িবলৈ। আৰু এখন ঠিক তেনেকে আৰু এখন মানে কিতাপ 1962, 1962 যিখন কিতাপ তেওঁ লিখিছিলে, এই, আহ এইখনো আছে তোমাৰ তাত। এইখন আমাৰ সেই যোনটো ইণ্ডো চাইনা কনফ্লিক্টৰ ওপৰত আছিলে। তো হুম, এইখন কিতাপ মই ভাবো এইখন কিহৰ কাৰণে মানে বেছি গুৰুত্বপূৰ্ণ বুলি মই ভাবো। এতিয়া ইণ্ডো চাইনা কনফ্লিক্টটোৰ ওপৰত যথেষ্ট চিনেমাও হৈছে, হিন্দীতে হওক বা হেৰিতে হওক, বা হুম, বা বেলেগ কিতাপো আছে। ইংৰাজীতো হুম, ভালেখিনি কিতাপ আছে, হুম, ভালেখিনি মেটেৰিয়েল আছে। কিন্তু হুম, মই ভাবো অসমীয়া ভাষাত মানে তেনেকে ইণ্ডো চাইনা কনফ্লিক্টৰ ওপৰত খুব কম মেটেৰিয়েল মই খুব দেখিবলৈ কম পাইছো। আছে। হয়তো থাকিবও পাৰে, মই গম নোপোৱাকে থাকিবও পাৰে হয়তো, মানে ৱেল কিন্তু মই ডিটেইলড ভাবো নাই, যে ৱেল হয় ডিটেইলড নাই, ডিটেইল মানে তেনেকে চেগা কম্প্ৰিহেনচিভ চৰৱাকে ক'বাত ক'বাত। থাকিব পাৰে। উম, কিন্তু মানে এনেকুৱা কম্প্ৰিহেনচিভ একাউণ্ট বুলিবলৈ মই ভাবো যে এইখন মানে এখন যথেষ্টখিনি এটা মানে ৰিমাৰ্কেবল এটা হেৰি এখন। উম, গতিকে এইখন মানে মই ভাবো যদি কাৰোবাৰ মানে জানিব ইচ্ছা আছে সেই ইণ্ডো চাইনা কনফ্লিক্টৰ ওপৰত, এতিয়া আমি বহুতখিনি মানে তুমি যেনে ক'লা চেগা চুৰুকে আমি বহুতখিনি কথা শুনো তেনেকে। উম, পেপাৰে পত্ৰই বহুতখিনি পঢ়িছিলো, উম, যেনে কেনেকে চাইনিজ আৰ্মি আহি পেলাই উম, দুৱাৰমুখ পোৱা বুলি কয় ন, মানে তেজপুৰ অ', সোমাও সোমাও অৱস্থা এটা তেজপুৰ সোমাও হৈছিলে। সোমাও হৈছিলে, সেই ৰাইট। আৰু সেই সময়ত যিমান দূৰ মই মনত আছে, সেই সময়ত চাগে হয়তো কলীয়াভোমোৰা ব্ৰিজখন চাগে হয়তো হোৱা নাছিলে। গতিকে মানে আমাৰ নগাঁও কলিয়াবৰৰ ফালৰ পৰা তেজপুৰ যাবলৈ হলে ব্ৰহ্মপুত্ৰখন নাৱেৰে পাৰ হ'ব লাগিছিলে। অ', গতিকে সেইটো সময়ত তেজপুৰৰ যিসকল বাসিন্দা তেওঁলোকে মানে কেনেকে পেনিক হৈছিল তেওঁলোকে, এনেকে যে হৈছিলে, চীনা অ', আহি পেলাই মানে পাবহি। অ', আৰু তাৰ বিষয়ে মানে পেপাৰে পত্ৰ এনেকুৱা আৰ্টিকেল বিলাকত বহুত বিলাক ইণ্টাৰেষ্টিং মানে কথা পঢ়িবলৈ পাইছিলো মানে। অ', যে কেনেকে বেংকৰ পইচাবিলাক হেৰিত অ পুখুৰীত পেলাই পানীত দিছিলে। পেলাই দিছিলে, অ', পুখুৰীত পেলাই অ', দিছিলে। মই পাগলা ভাতেক এৰি তেজপুৰত দিছিলে। এৰি দিছিলে। অ মই অ', যেতিয়া তেজপুৰত আছিলো, মই ছমাহ তাত আছিলো। আচ্ছা, মানে এটা সময়ত তাত মই মানে ছমাহ কাম কৰি আছিলো তেজপুৰত। উম, তেতিয়া সেই পুখুৰীটো মই নামটো পাহৰিছো কি পুখুৰী আছিলে, কিন্তু উম, তেজপুৰৰ মাজমজিয়াত থকা এটা বিখ্যাত এটা পুখুৰী এটা। অ', তাত মই গৈছো, চাবলৈ গৈছিলো তেতিয়া। আচ্ছা, তেতিয়া এইবিলাক মানে কিছুমান বস্তু ৰিলেটেবল হয় তেতিয়া, যেতিয়া মানে আমি অ', দেখা পাওঁ নিজ চকুৰে, উম, হুম, মানে হুম, তেতিয়া মানে বস্তু ৰিলেটেবল হয়। গতিকে মই ভাবো যে যিবিলাক বস্তু মই সেই তেতিয়া বিভিন্ন সময়ত বিভিন্ন
আহ, বাতৰি কাকত বা আলোচনীত খণ্ড খণ্ডকে পঢ়িছিলো কিছুমান ঘটনা। সেইবিলাক উম ডিটেইলছত মানে মই ভাবো এখন কিতাপ আকাৰে যদি পঢ়িবলৈ কাৰোবাৰ ইচ্ছা আছে, তেনেহ'লে এই কিতাপখন মানে যথেষ্ট মানে একদম চুইটেবল বুলি মই ভাবো। মানে ভাল উম এখন কিতাপ, ডিটেইল একাউণ্ট এটা আছে যিহেতু, সেইকাৰণে মই উম ভাবো এই কিতাপখন যথেষ্টখিনি মানে ৰিকমেণ্ডেবল হয়। আৰু উম মৃণাল দত্ত ডাঙৰীয়া আৰু এখন কিতাপ মই পঢ়িছিলো, সৰু কিতাপ এখন, কিন্তু সেইখনো উম যথেষ্টখিনি মানে তাত ৰিচাৰ্চ বেছডে হয়। তেওঁ উম অসমৰ গুপ্ত হত্যাৰ ওপৰত এখন কিতাপ এখন লিখিছিলে, চিক্ৰেট কিলিংছ অফ আছাম বুলি। উম সেইখন কিতাপো আহ, মানে এইখন তেওঁ লিখা এখন কিতাপ। উম আহ, মই ভাবো যে এই অধ্যায়টোৰ ওপৰত তেনেকে বৰ এটা মানে লিখনি তেনেকে মানে পেপাৰে পত্ৰই বহুত পঢ়িছিলো। আৰু উম সেই সময়ত আমি যথেষ্ট সৰু আছিলো, নাজানিছিলো। উম ত' মা দেউতাৰ মুখতে শুনা কথা এইবিলাক। উম আৰু যিমান ধৰা পঢ়িবলৈ পাইছিলো, সেই পেপাৰে পত্ৰই তেনেকে কোনোবাই লিখা আৰ্টিকেল বিলাকতে তেনেকে পঢ়িবলৈ পাইছিলো ঘটনাবিলাক। কিন্তু মই উম ভাবো ডিটেইলড একাউণ্ট হিচাপে কি মানে এইখনেই চাগে হয়তো মই আহ, পাইছো। হয়তো থাকিব, ডেফিনেটলি আছে উম চাগে আৰু হয়তো। কিন্তু উম মই মানে ধৰা মই জনাত তেনেকে মোক পোৱা নাই বাৰু তেনেকে। গতিকে উম এইখন কিতাপো মই ৰিকমেণ্ড কৰো আজিৰ এইখন মানে য়াং পুৰা জেনেৰেশ্যনটো যোনে নিউট্ৰেল, জানিব বিচাৰে। পুৰা নিউট্ৰেল নিউট্ৰেল। ফেক্টুৱেলে হয় নে কোনোবা চাইড ৱাইজ মানে হেৰি হয়? যিমান দূৰ মোৰলৈ, তেওঁ যিহেতু নিজে এজন মানে বিখ্যাত এজন মানে জাৰ্নেলিষ্ট জাৰ্নেলিষ্ট। হয়, মই ভাবো উম যে তেওঁ নিউট্ৰেলি লিখিছে বস্তুখিনি। তেওঁ উম নিউট্ৰেলি লিখিছে, যোনটো ঘটনা যেনেকে হৈছিলে মই ভাবো উম তেনেকেই হয়তো লিখিছে চাগে বস্তুটো। উম উম আৰু যিহেতু এটা কথা হ'ল কি, এই অধ্যায়টোৰ ওপৰত মই আৰু দ্বিতীয় এখন কিতাপ যিহেতু পঢ়া নাই, অ গতিকে মই হয়তো সিমানখিনিতো গম নাপাম যে মানে যদি আৰু বেলেগ পাৰ্চপেক্টিভ কিবা থাকিব পাৰে, হয়তো বেলেগ মানে উম অথৰৰ থাকিব পাৰে তেনেকুৱা পাৰ্চপেক্টিভ। কিন্তু উম যিহেতু এই মানে বিষয়টোত মই এখনেই পঢ়িছো, উম গতিকে মানে মই ভাবো যে জাৰ্নেলিষ্ট হিচাপে তেওঁ লিখিছে যেতিয়া নিশ্চয় তেওঁ মানে এটা নিউট্ৰেল পইণ্ট অফ ভিউৰ পৰা নিশ্চয় লিখিছে তেওঁ কিতাপখন। উম উম আৰু ৰিচেণ্টলি মই কেইটামান ইউটিউব ভিডিঅ' দেখিছিলো, মানে উম এই কিতাপখনৰ ওপৰত আধাৰ কৰি পেলাই মানে ইউটিউব ভিডিঅ' কিছুমানো বনাইছে। উম উম আহ, আৰু মই দেখিছো যে কিতাপখনৰ পৰা যথেষ্টখিনি কিতাপখন ৰেফাৰ কৰি পেলাই তেওঁলোকে কিছুমান ইউটিউবাৰে মানে ভিডিঅ' বনাইছে। উম গতিকে আপোনালোক দেখিছো মানে উম সেইখিনি কথাই এটা নিউট্ৰেল মানে হেৰিৰ পৰাই হয়তো কৈছে বস্তুখিনি। অ গতিকে এইখন কিতাপো মানে যাৰ ইণ্টাৰেষ্ট আছে অসমৰ মানে সেই কণ্টেম্পৰৰী সেই সময়খিনিৰ যোনটো মানে ঘটনা যিবিলাক আছিলে, যদি উম কাৰোবাৰ জানিবলৈ মানে ধৰা ইচ্ছা আছে, মই ভাবো এইখন কিতাপো জানিবলৈ পাৰিব, এখন কিতাপ পঢ়ি পেলাই যথেষ্টখিনি। কাৰণ অ মই ভাবো যিহেতু সেই পিৰিয়ডটোৰ বিষয়ে উম জানিবলৈ ময়ে ধৰা এখন কিতাপৰ সহায় লৈছিলো যিহেতু, মই ভাবো যে এইখন হেল্পফুল হ'ব যদি কাৰোবাৰ ইচ্ছা, ইণ্টাৰেষ্টেড যদি কোনোবা আছে। অ আৰু এইবিলাক তাৰ পৰাপক্ষত জানিবই বাহিৰে লাগে আৰু, কাৰণ কিয় জানিবই আমাৰ লাগে, জানিবই ইতিহাস, লাগে। অ এইবিলাক আমাৰ এই একদম অসমত একদম ঘটি একদম যোৱা কাহিনী আৰু। উম, উম, আৰু মই উম। মানে এই কথাটো তোমাক দুই এবাৰ কিয় সুধিলো, তাৰমানে এইটোত অন্য কোনো বেলেগ কথা নাই, আমাৰ ভিউৱাৰ্ছখিনি হয়তো অলপ হেৰি হ'ব পাৰে যে কাৰণ কিয় আজিকালি বহুত নেৰেটিভ ড্ৰিভেন কিতাপ বহুত ওলাই যায়, তাৰমানে এনেকুৱা কিতাপ বিশেষকৈ পলিটিকেল আৰু কিছুমান হেৰি হিষ্টৰিকেল কিছুমান কিতাপ অ অ খুব অ নেৰেটিভ অ ড্ৰিভেন হয়, মানে কোন উম, কাৰ উম, হৈ উম, উম। কৰি আছে একো ক'ব নোৱাৰি। হয়, 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 হয়। তেনেস্থলত মানে একদম ভাল এটা নিউট্ৰেল পাৰ্চপেক্টিভ জানিব পাৰিলে বেছি ভাল হয় মানে আমাৰ কাৰণে, ভাল, 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 ভাল। চিম্পল ৰিডাৰৰ হয়, কাৰণে। হয়, হয়। অ উম, উম, উম। সেইটোৱে সেইটোৱে, সেইটোৱে। সেইটোৱে। এতিয়া আৰু এজন মোৰ বিৰাট মানে ভাল লগা এজন লেখক, তেখেতৰ কিতাপৰ কথা মই ক'ব খুজিছো। বৈদুৰ্য বৰুৱা, তেওঁৰ বিষয়ে অসমত মানে প্ৰায় সকল পঢ়ুৱৈ শুনিছে নিশ্চয়। তেওঁৰ কেইবাখনো কিতাপ লিখিছে তেখেতে। চেণ্টু দা চিৰিজ বুলি আমি ক'ব পাৰো। আৰু তেওঁৰ প্ৰত্যেকখন কিতাপেই মোৰ অতিকে প্ৰিয়। আৰু যিহেতু মই কৈছিলো মই এডভেঞ্চাৰ ভাল পাওঁ বুলি, আমাৰ অসমীয়া মানে এডভেঞ্চাৰ চিৰিজ বুলি ক'লে তেখেতৰ নাম আমি ল'বই লাগিব, বৈদুৰ্য একদম বৰুৱাৰ। একদম। এইখন তুমি দেখাইছা শিখৰ। ত কেইবাখনো তেখেতৰ কিতাপ, প্ৰত্যেকখনে এইখন অপু ট্ৰিলজি। উম প্ৰত্যেকখনে মানে মোৰ বৰ ভাল লাগে, গল্প গোটেইকেইটা বিৰাটেই ধুনীয়া। আৰু আগতে তেওঁ লিখা বিলাক অলপমান মানে গল্প আকাৰত আছিলে, এতিয়া তেওঁ অলপমান মানে উপন্যাস আকাৰত দীঘলীয়াকে লিখা হৈছে আজিকালি, নতুন যিকেইখন অ ওলাইছে এতিয়া ৰিচেন্টলি। তোমাৰ তাত আছে নিশ্চয় সেইকেইখন। অ এইখন আকৌ চেন্তুদা, বহুত আকৌ দিনৰ চেন্দুৰ। মূৰত এইখন ৰিভাইভ হৈছিলে মানে তেখেতৰ চিৰিজ। অ হা। তেওঁ আগৰ কেইখন আগতে লিখা, এইখন বহুত বছৰৰ পাছত তেওঁ ৰিভাইভ কৰিছিলে আকৌ কেৰেক্টাৰ কেইটা। তাৰ পাছত আকৌ চেন্তুদাৰ পিছত চাগে এইকেইখন আহিছিলে, তাল, বেতাল, হৰতাল। অ ঠিকেই, ঠিকেই। আৰু আহ এইখন লাল বংলাৰ মুবিলৱালা। হয়, ঠিকেই। তোমাক এইটো চাগে তিনি মই এটা কথা কৈছিলো চাগে ৰাহুলক, যে
বুদুজা অ বৰুৱা মানে তিনচুকীয়াৰে হয় বাসিন্দা। অ অ আহ, তেখেতক লগ পোৱাৰ সৌভাগ্য হোৱা নাই। কিন্তু মই ইয়াত আহি পেলাইহে গম পাইছো তেখেতৰ কিতাপত থকা বহু কেইটা মানে জেগাৰ নাম, অঞ্চলৰ নাম একচুৱেলি অ প্ৰকৃততে তিনচুকীয়াত আছে একচুৱেলি। অ এইখন যোনখন তুমি দেখালা লাল বংলাৰ মবিলৱালা বুলি, অ তিনচুকীয়া টাউনত লাল বংলা বুলি জেগা এটা আছে। আছে ত' ময়ো দেখা পাইছো। মই তোমাক কৈছিলো, মই দেখাইছিলো চাগে তোমাক মই দেখাইছিলা আহোতে তুমি ইয়ালে, তুমি তিনচুকীয়া ফুৰিবলৈ যাওঁতে আহোতে। দেখাইছিলা। অ সেইকাৰণে মানে আৰু বেছি মোৰ আমোদজনক লাগিছিল আৰু ইয়াত এইখিনি অ দেখা অ পাই পেলাই। অ এতিয়া বৈদুজ্য বৰুৱাৰ অৱশ্যে এই চেন্তুদা চিৰিজটোৰ কথা ক'বলৈ গ'লে এটা কথা ক'ব লাগিব। মই বহুত আগতে এইকেইটা কাহিনী পঢ়িছিলো বিস্ময়। এটা সময়ত মানে কিতাপ আকাৰে ওলোৱাৰ আগতে এইকেইটা কাহিনী তেওঁ মানে খণ্ড আকাৰে তেওঁ প্ৰকাশ কৰিছিলে বিস্ময় আলোচনীত। উম তেতিয়াই মই পঢ়িছিলো, আৰু তেতিয়া অৱশ্যে মই যিহেতু যথেষ্ট সৰু আছিলো, গতিকে ইমান এটা মোৰ মানে মনত নাছিলে পিছত। কিন্তু বহুত বছৰৰ পাছত মোৰ এজন ভিনদেউৱে মোক জনালে, তেওঁ বোলে পঢ়িছিলে মানে চেতুদাৰ কাহিনীবিলাক অ বিস্ময়ত। অ তাৰপিছত যেতিয়া গম পালো, তাৰপিছত মই হেৰি কৰিলো, এইখিনি কিনা মানে ব্যৱস্থা কৰিলো। বহুত কেইখন মই বিচাৰি বিচাৰি বনলতা মানে পাণবজাৰত গৈ পেলাই বনলতাৰ পৰা কিনি আনিছিলো। অ তো সেইটোৱে আৰু বুদ্ধিজ বৰুৱাৰ মানে অসমীয়া এডভেঞ্চাৰ ৰাইটাৰ হিচাপে মই ভাবো যে তেখেতক অসমৰ প্ৰায় সকলো মানে কিতাপ ভাল পোৱা লোকে চিনি পায়, আৰু আজিকালিৰ যোনটো আমাৰ নৱপ্ৰজন্ম অ যথেষ্ট পপুলাৰ তেওঁ। অ গতিকে তেওঁৰ নাম ল'বই লাগিব অসমীয়া ভাল লগা কিতাপৰ ভিতৰত। মই এনেকুৱা মানুহ কিছুমান পাইছো যোনে কেৱল বৈদুজ্য বৰুৱাৰ কাৰণে কিতাপ পঢ়া ষ্টাৰ্ট দিছে। আৰু আছে, যথেষ্টখিনি আছে, কিন্তু অ সময় যিহেতু সীমিত, আৰু মোৰ লগত গোটেইখন কিতাপ ফিজিকেল এটা নাইও আচলতে, অ সেইটো এটা কাৰণ। আৰু কেইখনমান মই তোমাক কৈছিলো, মোৰ আৰু কেইখনমান মানে ইংৰাজী কিতাপো মোৰ ভাল লাগে, আৰু উম ইংৰাজীত লিখা ৰাইটাৰৰ কিছুমান কিতাপ। উম সেই তেনেকুৱা কেইখনমান কিতাপৰ মই নাম মানে ল'ব বিচাৰিছো এতিয়া, মই ভাল লগা কিতাপ অ কেইখনৰ নাম। অ আহ, মই এখন ধৰা তোমাৰ মই ক'ব লাগিব এজন ৰাইটাৰ, মই যেতিয়া সৰু আছিলো তেতিয়া উম প্ৰায় মই খুব ভাল পাওঁ তেওঁ পঢ়ি পেলাই। অ সেইজন হৈছে ৰাস্কিন বণ্ড। ৰাস্কিন ৰাস্কিন বণ্ডৰ বণ্ড যিবিলাক অ মানে চিলড্ৰেন ষ্টৰী আছিলে, ৰাস্কিন বণ্ড মই অ তেখেতৰ যিবিলাক মানে চিলড্ৰেন ষ্টৰী সেইবিলাক সৰুৰ পৰাই পঢ়ি ভাল পাইছিলো। কিবা এটা একদম সৰুৰ পৰাই পঢ়া বাৰু সেইবিলাক। অ সেইবিলাক ডাঙৰ বয়সত ধৰা পিছলে ইমান পঢ়া নহৈছিলে, উম কিন্তু যিহেতু সেই মেমৰিটো আছে মানে, আৰু তেওঁৰ কাহিনীবিলাক অ ভাল লগা, সেইকাৰণে তেওঁৰ নামটো মই ললো। ৰাস্কিন বণ্ডৰ শ্বৰ্ট ষ্টৰী কালেকশ্যন মানে মই ভিউৱাৰক যিমানখিনি দেখাই দিওঁ আছে নেকি, আৰু এখন বিভিন্ন। এখন দেখাই দিওঁ ভিউৱাৰক, আমাৰ তুমি ভিউৱাৰ দেখাব, তোমাৰ তাত আছোতে দেখাই দিয়া, ইমেজটো আছে যদি। অ অ অ অ অ অ এইখন তোমাৰ পেংগুইনৰ কালেক্টেড শ্বৰ্ট ষ্টৰিজ, এখনো বহুত ভাল ভাল কালেকশ্যন আছে তেখেতৰ। উম এইখন এখন কেইবাখনো আছে বাৰু, এইখনো এখন ভাল মানে কালেক্টেড শ্বৰ্ট ষ্টৰিজ পেংগুইনৰ। অ এখন ভাল ৰেকমেণ্ডেড মানে সৰু ল'ৰা ছোৱালীৰ। মানে মই ভাবো যে আজিকালি যিহেতু সৰু ল'ৰা ছোৱালী বিলাকৰ পঢ়াত মানে যোনটো হেৰিটো আনিবলৈ, ৰাপটো আনিবলৈ, ৰাইট মই অ ভাবো ভাল চিলড্ৰেন ৰাইটাৰৰ কিতাপ যদি আমি ৰেকমেণ্ড কৰিব বিচাৰো, তেনেহলে মই ভাবো ৰাস্কিন বণ্ডৰ এই শ্বৰ্ট ষ্টৰী কালেকশ্যন বিলাক খুব ভাল, মানে খুব উম ইন'চেন্ট, খুব ভাল, আৰু মানে বিভিন্ন এছপেক্ট ইয়াত থাকে, ফ্ৰেণ্ডশ্বিপৰ পৰা উম আৰম্ভ কৰি বিভিন্ন ইয়াত সোমাই থাকে মানে। আৰু গতিকে ইয়াতে মই এটা ভাবো সেইকেইখন অনাৰেবল মানে হাইলি মেনচন দিব ৰেকমেণ্ডেড। পাৰি শৰৎ দা, অ অ অ সুধা মূৰ্তি। সুধা মূৰ্তি, য়েছ 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 অ য়েছ, একদম একদম। তেওঁৰ কিতাপ বিলাকো মানে খুব মানে ইনফৰ্মেটিভ হয়, আৰু উম ল'ৰা ছোৱালীৰ মানে মাইণ্ডটো শ্বেপ কৰাত বহুত এটা ডাঙৰ মানে অ হেৰি এটা প্লে কৰিব। ঠিক কৈছা তুমি, একদম ঠিক কথা কৈছা। মানে এইখন তেখেতৰ হেৰিটো মোৰ শ্লিপ হৈ গৈছিলে মনৰ পৰা। অ ঠিক অ কথা কৈছা তুমি, হয়। এতিয়াও মই দেখো বুক ফেয়াৰত, মানে ৰিচেণ্টলি মই দেখিছো বুক ফেয়াৰত তেখেতৰ কিতাপ বিলাক কিন্তু কিনিছে, উম সৰু ল'ৰা ছোৱালী বিলাকে মানে ভাল পাইছে পঢ়ি। অ গতিকে ঠিকেই কৈছা তুমি। উম আৰু এজন ৰাইটাৰ, মই সৰুতেও তেওঁৰ কিতাপ মানে পঢ়ি ভাল পাইছিলো, আৰু তেখেতৰ বিষয়ে মই গম পাইছিলো কেনেকে, মই চিৰিয়েল চাইছিলো এখন, একচুৱেলি দূৰদৰ্শনত আহিছিলে, তোমাকে চাইছা নিশ্চয়, মালগুৰি ডেইজ বুলি এখন চিৰিয়েল মালগুডি আহিছিলে। ডেইজ, আৰ কে নাৰায়ণ। আৰ কে নাৰায়ণ। তো অ সেইখন চিৰিয়েল মই চোৱাৰ পিছত দেউতাৰ পৰা গম পাইছিলো যে এখন একচুৱেলি অ ষ্টৰিজ আছিলে, মালগুৰিৰ ষ্টৰি আছিলে, আৰ কে নাৰায়ণে লিখা। তাৰপিছত সেই সময়ত অনলাইন কিতাপ কিনাৰ ব্যৱস্থা নাছিলে, একদম মই যথেষ্ট সৰু আছিলো তেতিয়া। কিন্তু তেতিয়া ক'ৰবাত মানে এনেকে বুক ষ্টলত পাইছিলো আৰ কে নাৰায়ণৰ কিতাপ, তেতিয়া দেউতাই কিনি দিছিলে মোক। মানে তেনেকে উম পঢ়ি পেলাই তেখেতৰ এখন পিছত সিখন তেনেকে পঢ়ি পঢ়ি অ ভাল লগা হ'ল মানে। মালগুৰি ডেইজৰ, তাৰপিছত স্বামী এণ্ড ফ্ৰেণ্ডছ বুলি তেওঁৰ এটা স্বামী হেৰি এণ্ড আছিলে, ফ্ৰেণ্ডছ অ স্বামী আছিল চেন্ট্ৰেল অ কেৰেক্টাৰটোৰ নাম, মোৰ মনত আছে। সেই এই সৰু ল'ৰাজন মিউজিকটো স্বামী চবে আছিলে, জানে তো কিন্তু সেইখিনিও বহুত ইণ্টাৰেষ্টিং আছিলে। অ তা না মিউজিকটো না বিৰাট না ফেমাচ না না মিউজিক না সেইটো। না এইটো অ টানা নানা না, ঠিক ঠিক অ ঠিক ঠিক, মিউজিকটো মানে একদম ফেমিলিয়াৰ এটা মিউজিক, আৰু চবেই অ জানে, চবৰে মনত পৰে।
মই সেই এইখন আৰ কে মিউজিকটোৰ লগত মানে নাৰায়ণৰ বহুত যেন এইখন কিবা দেখাই দিওঁ নষ্টালজিয়া ৰ'বা। জড়িত হৈ আছে তেনেকুৱা লাগে। অ এইখন মালগুডি ডেইজ। স্বামী এণ্ড ফ্ৰেণ্ডছ আৰু অ এইখন মালগুৰি ডেইজখন আৰু এইখন স্বামী এণ্ড ফ্ৰেণ্ডছ অ আৰু তোমাক চাগে মই কৈছিলো দ্য বেচেলাৰ অফ আৰ্টছ বুলি এখন এইখন 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 মানে এই ষ্টৰিটো মোৰ বিৰাট ভাল লাগিছিলে। আচ্ছা। বেচেলাৰ অফ আৰ্টছ, উম চন্দ্ৰন বুলি এজন কেৰেক্টাৰ এটা আছিলে ইয়াতে। উম তেখেতৰ ষ্টৰি ইয়াতো বিভিন্ন ধৰণৰ এছপেক্ট মানে প্ৰেম, ভালপোৱা, বন্ধুত্ব এইবিলাক বিভিন্ন এছপেক্ট ইয়াত মানে এক্সপ্ল'ৰ কৰিছিলে। আৰু এমপ্লয়মেণ্ট বহুত মানে হেৰি ডাইভাৰ্চ হেৰিৰ ওপৰত তেওঁ বনাইছিলে, লিখিছিলে উম এখন যথেষ্ট মানে ভাল লগা এখন নভেল এখন দ্য বেচেলাৰ অফ আৰ্টছখনো। উম তো আৰ কে নাৰায়ণ আৰু আহ, ৰাস্কিন বণ্ড তেওঁলোক মানে নষ্টালজিয়া জড়িত হৈ আছে বহুত অ চাইল্ডহুড মানে সেই গ্ৰোয়িং আপ এইজটোৰ উম সেইটো সময়ত পঢ়া। আৰু এজন ৰাইটাৰ মই সৰুৰ পৰা পঢ়ি ভাল পাইছিলো, তেখেত হৈছিলে তোমাৰ খুশৱন্ত সিং। খুশৱন্ত সিঙৰ মই খুচবুচ। অৱশ্যে নকওঁ যে বহুত কিতাপ পঢ়িছো, উম বহুত কিতাপো পঢ়া নাই বাৰু তেখেতৰ মই। অ কিন্তু দুখন কিতাপ মানে মই কম। এখন বহুত ফেমাছ তেখেতৰ কিতাপ ট্ৰেইন টু পাকিস্তান বুলি কিতাপ এখন আছিলে খুশৱন্ত আচ্ছা। সিঙৰ। অ সেই ৰবা। নভেলখন মোৰ ভাল লাগিছিলে। এখন আছে চাগে তোমাৰ তাত সেইখন ন, অ মই ইমেজটো। দেখাই আছো ৰবা আমাৰ ভিউৱাৰক এইখন। ইয়াত এইখন এইখন একজেক্টলি এইখন ট্ৰেইন টু অ পাকিস্তান। তো উম এইখনো পেংগুইনৰ আছিলে উম পাব্লিকেশ্যনটো। এইখন মোৰ পঢ়ি বিৰাট ভাল লাগিছিলে নভেলখন। উম পাৰ্টিশ্যনৰ সময়ৰ এটা ষ্টৰী, এইটো বহুত মানে হাৰ্ট টাচিং আৰু বহুত এটা মানে হৃদয়স্পৰ্শী এটা ষ্টৰী এটা। উম আৰু এইখন মই খুশৱন্ত সিঙৰ পঢ়া প্ৰথম নভেল এখনেই আছিল। আচ্ছা। আৰু তেখেতৰ আৰু এখন মই নভেল পঢ়িছিলো, দেলহি বুলি এখন আছিলে, দেলহি বুলি। দেলহি বুলি। দেলহিখনো মোৰ পঢ়ি ভাল লাগিছিলে। অ এইখন দেলহি, এইখনো পঢ়ি মোৰ বহুত ভাল লাগিছিলে। এইখন মানে যিহেতু অলপ হিষ্টৰিকেল হয় নেচাৰটো, উম আৰু কণ্টেম্পৰৰীও মানে হয় ষ্টৰিটো, মানে উম ছেট ইন হিষ্ট্ৰী বুলি আমি ক'ব পাৰো। তো আচ্ছা। এইখন মানে বহুত ভাল লাগিছিলে, এখন ভাল লগা নভেল হয় দেলহিখন। অ খুশৱন্ত সিঙৰ অৱশ্যে মই মানে সঁচা কথা ক'ব গ'লে মোৰ যিমানটো মতে মই দুখনেই পঢ়িছো নেকি তেখেতৰ, কিন্তু উম এই দুইখনেই মোৰ ভাল লাগিছিলে পঢ়ি পেলাই। অ আচ্ছা। আৰু এজন ৰাইটাৰ উম বিক্ৰম ছেঠ বুলি, তেখেতৰ এই চুইটেবল বয় বিৰাটেই ফেমাছ এখন তেওঁৰ ক্ৰিয়েশ্যন। অ সেইখন পঢ়ি মোৰ বিৰাট ভাল লাগিছে, কিন্তু বহুত ডাঙৰ, ওৱান অফ দ্য লংগেষ্ট মানে ইংলিছ নভেলছ বুলি কোৱা হয় আৰু ইণ্ডিয়ান অথৰৰ। সেইখনো মানে বিৰাট ইণ্টাৰেষ্টিং, আৰু ইয়াতো মানে হিষ্ট্ৰীতে মানে ৰুটেড হয় বুলি ক'ব পাৰি বস্তুটো, কাহিনীটো। উম এইখন পিছত নেটফ্লিক্সত চিৰিজো বনিছে কিন্তু, চুইটেবল বয়। আচ্ছা। যথেষ্ট মানে সমাদৰ পোৱা এখন নভেল। বিক্ৰম ছেথৰ অৱশ্যে বহুত নভেল আছে ভাল ভাল, মানে উম ৱেল একচেপ্টেড মানে বহুত নভেল আছে, কিন্তু মই অৱশ্যে সেয়া পঢ়া হোৱা নাই। মই বিক্ৰম উম ছেথৰ এখনেই পঢ়িছিলো। বিক্ৰম ছেথৰ আৰু কিতাপ পঢ়িবলৈ মন আছে, মানে সুযোগ সুবিধা পালে নিশ্চয় পঢ়িম, কিন্তু অ মানে সেয়া ভাল লগা এজন অথৰ তেখেতো। উম আৰু মানে হেৰি নন ফিকশ্যন বুলি যদি মই কওঁ, নন ফিকশ্যনো মোক কেইখনমান কিতাপ ভাল লাগিছিলে ইংলিছ লেংগুৱেজত। আমাৰ সঞ্জয় হাজৰিকাৰ মই পঢ়িছিলো ষ্ট্ৰেঞ্জাৰ্ছ অফ দ্য মিষ্ট বুলি। ষ্ট্ৰেঞ্জাৰ্ছ অফ দ্য মিষ্ট। সেইখন অকে। সেই কিতাপখন ষ্ট্ৰেঞ্জাৰ্ছ অফ দ্য মিষ্ট, সেইখন বেচিকেলি আমাৰ নৰ্থ ইষ্টৰ মানে প্ৰব্লেমছ বিলাকৰ ওপৰত আছিলে অকণমান, ছেপাৰেটিজিম আৰু মাইগ্ৰেশ্যন, এইখন। ইলিগেল মাইগ্ৰেণ্টছ এইবিলাকৰ ওপৰত আছিলে। এইখন ষ্ট্ৰেঞ্জাৰ্ছ অফ দ্য মিষ্ট। মোৰ তাত অৱশ্যে আগৰ ভাৰ্চনটো আছিলে, পুৰণা ভাৰ্চনটো, তাৰে কভাৰটো অকণমান বেলেগ আছিলে, কিন্তু এইখনেই হয় কিতাপ। এইখন মানে নতুনকে উলিওৱা চাগে, পিছত উলিয়াইছে এইখন, ৰিচেণ্টলি উলিয়াইছে চাগে, আচ্ছা। কিন্তু কিতাপ এইখনেই হয়। উম এইখনো মানে তেখেতৰ বহুত ৰিচাৰ্চ বেছড আৰু এখন মানে ভাল ইনফৰ্মেটিভ কিতাপ। উম সঞ্জয় হাজৰিকা নৰ্থ ইষ্টৰ বিষয়ে মানে বহুত ইনফৰ্মেশ্যন আছে ইয়াত, মানে বহুত উম যোনে জানিব ইচ্ছা আছে ধৰা বাহিৰৰ মানুহ, তেওঁৰ কাৰণে এখন ভাল ৰিচোৰ্চফুল এখন মানে এটা মেটেৰিয়েল বুলি ক'ব পাৰি আৰু। উম আৰু আৰু এজন ৰাইটাৰ মোৰ ভাল লাগে, নীলেশ মিশ্ৰা। নীলেশ মিশ্ৰাক আমি অ চবেই জানো মানে হেৰি হিচাপে, এই গাঁও ৰেডিঅ' কানেকশ্যন। জকি আছিল তেখেতে। অ গাঁও কানেকশ্যন, তাৰপিছত এই যাদৱ কি ইডিয়ট বক্স, এইবিলাক তেওঁ কি ইডিয়ট আনিছিলে বক্স। অ শ্ব' বিলাক। মানুহটো খুব ধুনীয়া, মানে তেখেতে বিৰাট কিন্তু ইমান ধুনীয়া অৰেটৰ হয়। হয় বিৰাট ধুনীয়া অপাৰেটৰ হয়। সাংঘাতিক। তেওঁ মানে মাল্টি টেলেণ্টেড মানুহ হয় আৰু, অ অপাৰেটৰো অ হয়, ৰাইটাৰো হয়। অ তাৰপিছত তেওঁ লিৰিক্সো লিখিছে গানৰ, বহুত অ বিলাক ভাল ভাল ফেমাছ হিন্দী গানৰ লিৰিক্স তেওঁ লিখিছে, অ লিৰিচিষ্টো হয়। আৰু মই মানে পিছত গম পাইছিলো যে তেওঁ হয়তো এটা সময়ত জাৰ্নেলিষ্টো আছিলে।
জাৰ্ণালিষ্ট আছিলে অ তো তেওঁ জাৰ্ণালিষ্টো আছিলে। তো তেওঁ সেই সময়ত তেওঁ লিখা দুখন কিতাপ মানে মোৰ ভাল লাগে। উম এখন কিতাপ তেওঁ লিখিছিলে দ্য এবচেণ্ট ষ্টেট বুলি। এইখন কিতাপ চাগে তেওঁ আৰু এজন জাৰ্ণালিষ্টৰ লগত একেলগে মিলি পেলাই কো অথৰ হিচাপে লিখিছিল নেকি, ৰাহুল পণ্ডিতাৰ লগত লিখিছিল চাগে এইখন কিতাপ, মই যিমান দূৰ মনত আছে। উম য়েছ, নীলেশ মিশ্ৰা আৰু ৰাহুল পণ্ডিতা, য়েছ। এইখন উম কিতাপ এইখন এখন মোৰ ভাল লগা মানে ইনফৰ্মেটিভ কিতাপ হয়। এইখনো মই ভাবো যে যথেষ্টখিনি ইয়াত মানে হেৰি আছে, ৰিচোৰ্চফুল হয় কিতাপখন, উম ইনফৰ্মেটিভ হয়। উম এইখন কিতাপ এখন পঢ়ি মোৰ ভাল লাগিছিলে, মানে পাৰ্চপেক্টিভ আৰু, কিন্তু ফেক্ট বেছডে হয় বুলি ক'ব লাগিব। হেডশ্বেট উম পাব্লিকেশ্যনৰ আছে কিতাপখন। উম এখন পঢ়ি মোৰ ভাল লাগিছিলে। আৰু এখন কিতাপ তেওঁ লিখিছিলে এণ্ড অফ দ্য লাইন বুলি। এইখন মানে তেওঁ এটা জাৰ্ণলিষ্টিক এটা একাউণ্ট বুলি ক'ব পাৰি আৰু হেৰি। আচ্ছা এণ্ড অফ দ্য লাইনখন মোৰ পঢ়ি ভাল লাগিছিলে। সেইখন তোমাৰ আছিলে নেপালৰ মানে তোমাৰ হেৰিৰ ওপৰত, ৰজাৰ নেপালৰ হেৰি এজন ৰজা আছিলে। অ তেওঁৰ যোনটো এছাচিনেশ্যন হৈছিলে মানে সেই ঘটনাটোৰ ওপৰত আছিলে এই গোটেই হেৰিটো। এইখনেই ন কিতাপখন তাত তেওঁ বহুত, এইখনে হয় অ একজেক্টলি এইখনে হয়। তো এই ঘটনাটো যোনটো মানে সেই সময়ত বহুত চাঞ্চল্যৰ সৃষ্টি কৰিছিলে আৰু, কিন্তু মই অৱশ্যে উম সেই ঘটনাটোৰ বহুত পাছত পঢ়া কিতাপ আৰু মই এইখন। উম কিন্তু বহুতখিনি কথা গম পাইছিলো মানে নেপালৰ উম সেই ঘটনাটোৰ বিষয়ে। তেওঁ বহুত ডিটেইলছত লিখিছে বস্তুখিনি, মানে বহুত উম তথ্য মানে সংগ্ৰহ কৰি ৰিচাৰ্চ বেছডে হয় কিতাপখন। উম তো নীলেশ মিশ্ৰাই দুখন কিতাপেই মই পঢ়িছো বাৰু। আৰু কিতাপ আৰু দুখনমান তেওঁ লিখিছে, কিন্তু মই উম পঢ়া মানে সুযোগ পোৱা নাই। কিন্তু এই উম দুখন কিতাপ মোৰ ভাল লাগে তেওঁ। উম তাৰ পাছত আৰু ৰাজীৱ ভট্টাচাৰ্যৰ মই ক'লোৱে অলৰেডি এই উম হেৰি কেইখনৰ কথা। আলফাৰ ওপৰত যিখন লিখিছে সেইখন মই ক'লোৱেই। আৰু এখন তেওঁ লিখিছিলে ৰণ্ডুভু উইথ ৰেবেলছ বুলি। সেইখন অ অসমীয়া ভাৰ্চনটো মই প্ৰথমতে পঢ়িছিলো। এখন পৰেশ বৰুৱাৰ সন্ধানত বুলি এখন কিতাপ লিখিছিল তেওঁ। অ য়েছ, সেইখন আহ, কিতাপৰ কথা ময়ো শুনিছো। সেইখনেই তেওঁ ইংলিছ ভাৰ্চনত পিছত মানে তেওঁ হেৰি কৰিলে এইখন। উম আহ, এইখন তেওঁৰ ইংলিছ ভাৰ্চনখন। অ আচ্ছা, এইখন এইখন মানে পৰেশ মোৰ বৰুৱাক অসমীয়া লগ কৰিব ভাৰ্চনখন একচুৱেলি যোৱাতে হোৱা মানে অ অ অ উম সেই পৰেশ বৰুৱাৰ সন্ধানত সেই কিতাপখনৰে এখন ইংলিছ এডাপ্টেশ্যন বুলি ক'ব পাৰি আৰু। অ এইটো সেই লিখা আছে অসমীয়া জাৰ্নি ভাৰ্চনখন একচুৱেলি মোৰ টু মিট ইণ্ডিয়াছ মষ্ট টু ৱান্টেড মেন। মিট, একজেক্টলি উম এইখন ঠিকেই। তো উম সেই অসমীয়া ভাৰ্চনখন একচুৱেলি মানে মোৰ হেৰাই গৈছিলে মাজতে। হেৰাই গৈছে অ মানে কি, মই কাৰোবাক দিছিলো মানে তেওঁ ওচৰত ঘূৰাই নিদিলে আৰু। আচ্ছা সেইখন মই নাপালো বিচাৰি, সেইকাৰণে মই অ এখন মাজতে মানে ইংলিছ ভাৰ্চনটো পাই পেলাই মই কালেকশ্যনৰ কাৰণে ইংলিছ ভাৰ্চনটো কিনি থৈছিলো মানে। অ তো ইংলিছ লেংগুৱেজ নন ফিকশ্যন হিচাপে এইখনো এখন যথেষ্ট ইণ্টাৰেষ্টিং মানে এটা ৰিড, এটা যথেষ্ট গম পোৱা যায় মানে এটা উম ইণ্টাৰেষ্টিং বুলি ক'ব লাগিব আৰু যোনে উম মানে হেৰি জানিব বিচাৰিছে অসমৰ এই গোটেই ইতিহাসটোৰ বিষয়ে, মানে যথেষ্টখিনি উম ইয়াতো মানে আছে। তেখেতে অলমষ্ট এই টপিকটোৰ ওপৰত দুখন কিতাপেই লিখিলে। উম ৰাজীৱ ভট্টাচাৰ্য তেওঁ মানে যিহেতু নিজেও তেওঁ জাৰ্ণালিষ্ট হয়, তো উম মানে গোটেই ফেক্ট বেছড বুলি ক'ব লাগিব কিতাপখন, ৰিচাৰ্চ বেছড দুখন উম কিতাপে। উম এইকেইখন কিতাপ মানে যথেষ্ট মই ভাবো মানে ৰিচোৰ্চফুল হয়। আৰু উম যিহেতু ইংৰাজীত লিখিছে, গতিকে এটা বস্তু মই ভাল বুলি ক'ব লাগিব মানে, অসমৰ বাহিৰৰ মানুহো ধৰা যদি কোনোবাই জানিব খোজে অসমৰ এই গোটেই একজেক্টলি হিষ্ট্ৰী, এই মানে হেৰি এই পিৰিয়ডটোৰ বিষয়ে ভাল উম মানে ৰিচোৰ্চফুল মেটেৰিয়েল হয় জানিবৰ বাবে। উম এইকেইখনেই আছিলে ধৰা মই ভাল লগা কিতাপ। যদিও মই বহুত বেছি পঢ়িছো বুলি ক'ব নোৱাৰো, কিন্তু যিমান কেইখন পঢ়িছো তাৰ ভিতৰত মানে মই ভাবো যে এইকেইখন মোৰ মনত থাকাত আৰু, অ হয়তো অ দুই এখন ক'ৰবাত হয়তো মনৰ পৰা হয়তো শ্লিপ হ'ব পাৰে তেনেকে। অ আহ, কিন্তু মই মনত থকাত এইকেইখনেই মানে মোৰ আহ, ভাল লগা কিতাপ বুলি মই ক'ব লাগিব এতিয়ালৈকে পঢ়া। অ আৰু দুই এখন হয়তো ক'ৰবাত পঢ়িছো, কিন্তু হয়তো মই পাহৰিছো, বা হয়তো মোৰ হেৰিটো মনত আছে বা টাইটেলটো হয়তো মোৰ মনত নাই, অথৰৰ নাম হয়তো মই পাহৰিছো। উম এনেকুৱা হ'ব পাৰে। এমাৰ্জেঞ্চিৰ ওপৰত মই দুখন এখন কিতাপ মই পঢ়িছিলো দেই, মই মনত আছে। অ সেইকেইখন কিতাপ কিন্তু মানে এতিয়া মই পাহৰিছো। এখন কুলদীপ নায়াৰৰ কিতাপ আছিল নেকি, কিন্তু মই তাৰ টাইটেলটো পাহৰি গ'লো কিতাপখনৰ। আচ্ছা সেইখন মই মানে সেইখন বহুত ৰেয়াৰ কিতাপ আছিলে। সেইখন মই ছেকেণ্ড হেণ্ড নে থাৰ্ড হেণ্ড কপি এটা এবাৰ মই দেলহিৰ এখন মানে চানডে বুক মাৰ্কেটত মই পাই পেলাই কিনিছিলো এখন কিতাপ। অ সেইখনো মানে লাকিলি মই পাইছিলো, কিন্তু কিতাপখন এতিয়া মোৰ লগত নাই, বৰ্তমান ইয়াত নাই এতিয়া। অ গতিকে মোৰ টাইটেলটো মনত নাই। আৰু মোৰ মনত আছে কিতাপখনৰ কাভাৰ পেজটোও নাছিলে। অ কিতাপখনৰ যোনটো মানে কাভাৰ পেজটো নাছিলে, জাষ্ট আচ্ছা আচ্ছা ভিতৰৰ পৰ্চনখিনি। ছেকেণ্ড হেণ্ড নে থাৰ্ড হেণ্ড মান হ'ব চাগে আৰু অ কিতাপখন। এতিয়া চানডে বুক যিজনে বিকিলে মাৰ্কেটত তেওঁ কি গোটেই সেইখিনি পায়তো অ পায়। এই তো ইয়াত থকা এইখিনি কিতাপ গোটেই চানডে বুক মাৰ্কেটৰ আচ্ছা। হয় নেকি? ভাল অ ভাল কালেকশ্যন মানে পায়, আৰু কিছুমান ৰেয়াৰ কিতাপো পোৱা যায় কেতিয়াবা সেই বজাৰত এখন ইমান কিতাপ নহয় ৰবা, ছেকেণ্ড হেণ্ড। জাষ্ট তোমাক এটা মই বিৰাট এটা ছাৰপ্ৰাইজ এটা দি আছো আজি। মোৰ পটকে দেখোতে আচ্ছা মনত পৰিলে ৰবা, এক ছেকেণ্ড হা। অ নিশ্চয়। অ
এইখন মনত পৰিছে নে? এইখন চকলেট গিটাৰ এণ্ড মমোজ কেনি অ', বসুমতাৰী। য়েছ য়েছ য়েছ, এইখন কিতাপো ক'ব লাগিব যে মানে এইখন যথেষ্ট তোমাৰে মোৰ হয়, গম পোৱা নে নাই? কি কোৱা, এখন মোৰ কিতাপ তোমাৰ তাত কেনেকে? তাকেতো তোমাক দিছিলো জমনি। নেকি মই? ইটোক লৈ আমাৰ চেনেলত এটা আচ্ছা। ভিডিঅ' আছে। হয় নেকি? অ আচ্ছা আচ্ছা তাৰমানে আচ্ছা, চাব লাগিব ৰাজীৱ তেন্তে। দাই তোমাৰ চেঞ্জ কৰি ৰুম থুম এৰি আহিলে ন সি। আচ্ছা 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 তাৰ তাত তোমাৰ এইখন আছিলে, তাৰ নিজৰ এখন আছিলে, আৰু কিবা কিবি আছিলে। সি আচ্ছা ক'লে আচ্ছা ৰাহুল তই এটা কাম কৰ, মোৰতো যোৱাতে দেৰি হ'ব হেনদেন কিবা কিবি, তই এইখিনি ৰাখ, আচ্ছা পিছত আচ্ছা। হেৰি হ'ব অ আৰু। অ ঠিক আছে। মই উম। পিছত মই আহিলো, মই আহোঁতে লৈ আহিলো। তাৰপিছত এইখন আচ্ছা। তেনেকে তাতে আহিল মানে। অ আৰু মোৰ আচ্ছা আচ্ছা মাইণ্ডত আচ্ছা। থাকে যে চৰদাক লগ পালে দিম দিমকে দিয়াই নহয়, ইবাৰো পাহৰি থাকিলো। মই মই তুমি দেখাওঁতে মই তোমাক যে ক'লো মানে আৰু কেইখনমান কিতাপ আছে মোৰ পঢ়ি ভাল লাগিছিলে, বাট হয়তো মোৰ মাইণ্ডৰ পৰা শ্লিপ হ'ব পাৰে বুলি। অ অ একজেক্টলি এইখনো এনেকুৱা এখন কিতাপ মানে মই বহুত আগতে পঢ়া কিতাপ বাৰু এইখন। মই চাগে যেতিয়া মই বেচেলাৰ্ছ কৰি থাকোঁতে পঢ়া কিতাপ আছিলে চাগে এইখন। অ এইখন হয়, একজেক্টলি তাৰ কভাৰটো মনত পৰি গৈছে এতিয়া। অ কাহিনীটো মোৰ অৱশ্যে মনত আছে বাৰু থুলমূলকে, কাহিনীটো মই পাহৰা নাই বাৰু। অ কিন্তু এইখনো বহুত ইণ্টাৰেষ্টিং মানে ৰিড এটা আৰু বহুত ষ্টৰিটো বৰ ইণ্টাৰেষ্টিং কিন্তু, আৰু বিৰাট ষ্টৰিটো ধুনীয়া, বহুত ইণ্টাৰেষ্টিং কেপিটাই হয়। ধুনীয়া লিখিছিলে। ধুনীয়া লিখিছে, বহুত ধুনীয়া লিখিছে। আৰু মানে আৰু ছেটআপটো যিহেতু গুৱাহাটীৰ হয় প্লটটো, অ গতিকে যেতিয়া ৰিলেটেবল পঢ়ি হয়। যাওঁ মানে ভাল লাগে। ৰিলেটেবল হয়। অ জেগাবিলাক, ৰাস্তাবিলাক এইবিলাক মানে চিনাকি হয় যিহেতু। এইখন তুমি উম ভাল মানে মনত পেলালা দেই। মই এইখন কিতাপৰ মানে মই তোমাক যে ক'লো কিছুমান হয়তো কিতাপ শ্লিপ হৈ গৈছে মনৰ পৰা, অ এইখনো মানে একদম অন্যতম তাৰ ভিতৰত মানে। এখন অ মোৰ একদম বিৰাট ভাল লগা কিতাপ আছিলে এটা সময়ত। অ অ আহ তাকে ভাল। মই সঁচাকে ছাৰপ্ৰাইজ হলো মানে দেখি পেলাই। তাকে মোৰ মানে তাকে চেল্ফটো তাকে চাওঁতে এনেকে মনত পৰি গ'ল যে আৰু সেইখন দেখোন আচ্ছা 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 আছে তাতে। আৰু আচ্ছা ইবাৰো আচ্ছা তোমাক আচ্ছা মানে মোৰ মাইণ্ডত থৈ দিছিলো হা, যে তোমাক লগ পালে দিম। অ, ইবাৰো সেই আচ্ছা আচ্ছা বিয়াৰ আচ্ছা। কিবাহত ওলাই গ'ল মানে। একো কিবা নাই একো কিবি নাই একো নাই দিয়া, পিছত লগ পালে কেতিয়াবা পঢ়িম বাৰু আকৌ এবাৰ কাহিনীটো। তাকে তোমাৰে তাকে আমানত তাকে এইখন দিম ৰবা তোমাক। একো নাই ৰাখা তুমি ভালকে। হেৰি আৰু এটা উম, কথা মই ক'ব বিচাৰিম মানে কি উম, হয় কেইখনমান মানে আজি যদিও কিতাপ পঢ়ি ভাল পাওঁ, উম, তথাপিও আজি এই যোৱা 2-3 বছৰ মান মোৰ অকণমান পঢ়া মানে হেৰিটো কমিছে এতিয়া মানে অকণমান বিভিন্ন হেৰিত মানে মই সেই সুযোগটো হয়তো মই পোৱা নাই পঢ়িবলৈ। কিন্তু উম, যেতিয়া গ্ৰন্থমেলা হয় এই ডিচেম্বৰ জানুৱাৰী সময় যেতিয়া হয়, আৰু উম, আজিকালি আগতেতো মেইনলি গুৱাহাটী গ্ৰন্থমেলাখনেই আছিলে, কিন্তু এই ৰিচেন্টলি মই দেখিছো যোৱা 1-2 বছৰৰ পৰা এতিয়া অসমৰ বিভিন্ন জিলাত আজিকালি হ'বলৈ লৈছে অসম উম, প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলাখন। ইয়াতেও হয়, তিনিচুকীয়াতো হয়। মই সেই যোৱা 2 বছৰ মানত কেইখনমান কিতাপ কিনিছিলো এই যোৱা 2 এবছৰৰ ভিতৰত। কিন্তু তাৰ ভিতৰত মানে মই তথাপিও পঢ়িবলৈ মানে সেই সুযোগটো উলিয়াবলৈ মই পাৰা নাই, আৰু পঢ়া হোৱা নাই। উম। কিন্তু যদি তুমি মানে হেৰি বেয়া নোপোৱা, মই এবাৰ দেখাব খোজো এখনমান কিতাপ মই কিনি থোৱা। মানে অ মই চিয়'ৰ। মানে বেলেগৰ ধৰা ৰেকমেণ্ডেড কিছুমান কিতাপো আছিলে, আৰু মই অ নিজেও চাই চাই পেলাই কিনা কিছুমান কিতাপ উম, মই দেখাম। কিছুমান ইয়াৰে মই ভাবো বেছিভাগ কিতাপ চাগে হয়তো ৰাইজে পঢ়িছে ইতিমধ্যে, পঢ়ুৱৈসকলে নিশ্চয় পঢ়িছে, কাৰণ যথেষ্ট পপুলাৰ কিতাপো আছে। উম, উম, ইমান এক্সক্লুচিভো নহয় তেনেকে। উম। এইবাৰ মই তিনচুকীয়াত কিনিছিলো এইখন কিতাপ, সঞ্জয়ৰ ডায়েৰী, সঞ্জয় ঘোষৰ। সঞ্জয় ঘোষৰ ওপৰত। উম, তেখেতৰ ৱাইফে এইখন লিখিছে, তেখেতৰ হেৰি। আৰু এইখন উম, নেচনেল বুক ট্ৰাষ্টে পাব্লিছ কৰিছিলে। আচ্ছা। এখন কিতাপ মানে মই ভাবিছো ভাল লাগিব পঢ়ি পেলাই, তেখেতৰ উম, বিষয়ে অলপ আৰু ভালকে জানিব পাৰিম। তাৰ পাছত আৰু এখন কিতাপ মই এইবাৰ প্ৰায় কিনিছিলো, এইখন আছিলে মন মৰা তৰা, আচ্ছা জিন্টু গীতাৰ্থ। জিন্টু গীতাৰ্থ। অকে। এইখন কিতাপে 2023 চনৰ উম, সাহিত্য একাডেমী যুৱ বঁটা মানে পাইছে, যুৱ বঁটা প্ৰাপ্ত কিতাপ বাপৰে এইখন। বঢ়িয়া। মন মৰা তৰা এইখন মানে মই পাই পেলাই মই এইখন শুনিছিলো, মানে এই বঁটাটো পাওঁতে মই পেপাৰত পাইছিলো নিউজটো। উম, কিতাপখন পাই পেলাই মই মানে কিনি আনিছিলো, কিন্তু অকে। পঢ়াহে হোৱা নাই এতিয়ালৈকে। যোৱা বছৰ মই এইখন কিনিছিলো, লক্ষ্মীনাথ বেজবৰুৱাৰ মোৰ জীৱন সোঁৱৰণ। মোৰ জীৱন সোঁৱৰণ। আহ, এইখন কিতাপো মই ভাবো তেখেতৰ বিষয়ে মানে ভালকে আৰু অলপমান কিবা হেৰি পাম ইয়াত, জানিবলৈ পাৰিম। উম, এইখন কিতাপ মোৰ এখন মানে মই কিনি পেলাই মই ভাল পাইছো, মানে যে মই কিনিলো এখন কিতাপ। মই ভাবো অ', এইখন যথেষ্ট মানে এটা হেৰি এখন এটা সম্পদ বুলি ভাবিছো আৰু উম, লক্ষ্মীনাথ বেজবৰুৱাৰ এই কিতাপখন। তাৰ পাছত এইখন কিতাপ যথেষ্ট ফেমাচ, বকুল ফুলৰ দৰে মৃণাল অ', কলিতাৰ। এখন, এইখন যথেষ্ট মানে পপুলাৰ হৈছে। উম, এই কিতাপখনো তোমাৰ সাহিত্য একাডেমী 2021 চনৰ শিশু সাহিত্য বঁটা প্ৰাপ্ত আছিলে এইখন কিতাপ। লিখাই অ', আছে তলত। অ', এইখন মৃণাল এইখন কলিতাৰ কিহৰ বকুল ওপৰত ফুলৰ এনেই? দৰে।
এইখন মই পঢ়া হোৱা নাই, কিন্তু যিমানটো মই জানো দুজন বন্ধুৰ ওপৰত নেকি কাহিনীটো, অ দুজন ফ্ৰেণ্ডৰ কাহিনী। আৰু আহ, এইখন একচুৱেলি মোক গিফ্ট দিছিলে, অ এগৰাকী আন্টি এগৰাকী গিফ্ট দিছিলে। এই উম কিতাপখন মই পঢ়িমকে মানে মই যে ক'লো, এই যোৱা 2-3 বছৰ মোৰ অকণমান পঢ়া সেইটো কমিছে। মই এইখন উম পঢ়াই হোৱা নাই। আৰু এই যোৱা 1 বছৰ মানত মানে মই সেই আগতে আৰম্ভ কৰা যিবিলাক কিতাপ ৰৈ গৈছিলে অ সেইখিনি শেষ কৰোঁতে মানে প্ৰায় নতুন কিতাপ মই তেনেকে পঢ়া হোৱাই নাই। অ আহ এইখন কিনিছিলো মই মনোজ কুমাৰ গোস্বামীৰ ভুল সত্য বুলি। ফুল সত্য অকে এইখন অৱশ্যে চুটি গল্পৰ সংকলনেই হয়, এইটো যিমানটো মই জানো। এইটো উম চুটি গল্প সংকলন হয়। আৰু এইখনো তোমাৰ 2022 চনৰ সাহিত্য একাডেমী বঁটা প্ৰাপ্ত হয় মনোজ অ গোস্বামীৰ কিতাপ। মনোজ গোস্বামীৰ অৱশ্যে কেইবাখনো কিতাপ, কেইবাখনো বুলি নকওঁ বাৰু, 2 এখন মই পঢ়িছো। তেওঁ যিহেতু জাৰ্নেলিষ্ট হয়, তেওঁ উম 2খন ইণ্টাৰেষ্টিং কিতাপ মই পঢ়িছো। মাজতে ওলাইছিলে অ ৰাজনীতিৰ অলিয়ে গলিয়ে বুলি এখন ওলাইছিলে, ৰাজনীতিৰ অলিয়ে সেইখনো গলিয়ে মই শুনিছো পঢ়িছো। এইখনৰ কথা উম সেইখন যথেষ্ট পপুলাৰ হৈছিলে সেইখন। অ আহ এই ভুল সত্যখন কিহৰ ওপৰত গম পোৱা নেকি কিবা ভুল সত্যখন মানে এইটো তোমাৰ, কিন্তু এখন তোমাৰ হেৰি হয় মানে, আহ শ্ৰুতি গল্পৰ সংকলন হয় কিন্তু। ছুটি আচ্ছা ইয়াত আচ্ছা মই বেলেগ বেলেগ হ, উম হ, হ, হ। উম ইয়াত মই দেখাই দিওঁ বাৰু এবাৰ এইখন কন্টেন্ট লিষ্টখন। অ ইয়াত কেইবাটাও মানে গল্প আছে, তাৰে ভিতৰত এটা গল্প ভুল সত্য। আচ্ছা আৰু সেই গল্পটোৰ নামেৰে মানে তেওঁ কিতাপখনৰ নামটো দিলে, উম টাইটেলটো। ইয়াত উম কেইবাটাও আছে মানে শ্ৰুতি গল্প। হোমেন বৰগোহাঁই ছাৰৰ এখন কিতাপ মই কিনিছিলো ইংৰাজীত পাই পেলাই, অফ পেইন এণ্ড পেশ্যন বুলি আচ্ছা এইখন কিতাপ। অ এইখন তোমাৰ সেই তেওঁৰ চিলেক্টেড শ্বৰ্ট ষ্টৰিজ আৰু তেওঁ ইংৰাজী ভাষাত। উম আহ ৰীতা চৌধুৰী বাইদেউৰ কিতাপ মই যে কৈছিলো কিনিছিলো বুলি, এইখন কিনিছিলো মই। এইখন বহুতে পঢ়িছে নিশ্চয়, মৰে অ অসম জীয়ে কোন। মৰে অসম জীয়ে কোন অকে এইখনহে মোৰ পঢ়াহে হোৱা নাই, মানে সেইটোৱে কথা। মই কিনি থোৱাতে আছে, উম পঢ়া হোৱা নাই এইখন কিতাপ। মোৰো পঢ়া হোৱা নাই এইখন কিতাপ আৰু এইখন উম কিতাপ মোৰ পঢ়িবলৈ ইচ্ছা আছে। উম আৰু জুৰি বৰা বৰগোহাঁইৰ কিতাপবোৰ যথেষ্ট পপুলাৰ, মানে উম ৰিচেন্ট বুলি মই নকওঁ, ভালে কেইবছৰ হ'ল। তেখেতে কেইবাখনো কিতাপ লিখিছে আৰু তেওঁৰ কিতাপবোৰ যথেষ্টখিনি পপুলাৰ। উম তেওঁৰ কেইবাখনো কিতাপ মানে মোৰ পঢ়াৰ প্লেন কৰিছিলো বা ইচ্ছা আছে, মানে লিডোলাম, উম নাওফা তেনেকে। কিন্তু অ এখন মই কিনি থোৱাতে থাকিলে, এইখন মই কেমফ্লেজ বুলি। কেমোফ্লেজ অকে এইখন যথেষ্ট interesting এটা মানে ষ্টৰী, মানে এইখন ৰেকমেণ্ডেড কিতাপ হয়। অ মোৰ চিনাকি পঢ়া মানুহে মোক কৈছিলে এইখনৰ মানে যোনটো প্লটটো আমাৰ তিনচুকীয়া ওচৰে পাজৰে হয় একচুৱেলি। সেইকাৰণে মই ভাবিলো প্ৰথমতে এইখনেই কিনো। মই যথেষ্ট মানে এইখন পপুলাৰ হৈছিলে কেমফ্লেজ। আচ্ছা 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 এইখনো সেই কিনি থোৱাতে আছে, কিন্তু মোৰ পঢ়াহে হোৱা নাই। মানে কিহৰ ওপৰত তুমি তাৰপিছত মনোজ কুমাৰ নাথৰ, কি ক'লা? কি মানে তিনিচুকীয়াৰ ওচৰে পাজৰৰ প্লটটো এনেই কিহৰ ওপৰত কিবা আইডিয়া পাইছা নেকি মই যিমান দূৰ গম পাইছো, এইটো সেই তোমাৰ ছেপাৰেটিজম, সেই আলফাৰ সেই সময়ৰে কিবা কাহিনী হয় অ বস্তুটো। অকে অকে অলপমান অ ফিলবাৰী, কাকপথাৰ, তিনিচুকীয়া অ সেই ৰিজনটোৰ হয় কাহিনীটো। উম কিন্তু একজেক্টলি মই মানে যিহেতু পঢ়া নাই, ত মই ভালকে সেইটো গম পোৱা নাই এতিয়াও। কিন্তু সেই উম সময়ৰে হয়, সেই ডিষ্টাৰ্বেঞ্চৰ সময়ৰে মানে এটা হেৰি এটা হয়, ষ্টৰিটো উম প্লটটো সেই সময়ৰে হয় যিমান দূৰ মই জানো। উম আৰু মনোজ কুমাৰ নাথৰ 2খন কিতাপ মই কিনি থৈছিলো, কিন্তু সেইকেইখন মই পেকেটো খোলা হোৱা নাই। মই কিন্তু যথেষ্ট মানে গুৰুত্বপূৰ্ণ বুলি ভাবিছিলো মোৰ কাৰণে, মই বোলো এইখন কিনি থওঁ। অ এখন আছিলে এইখন, অসম আন্দোলনৰ ওপৰত আছিলে, মনোজ অসম কুমাৰ আন্দোলন নাথৰ মনোজ কুমাৰ নাথ অসম আন্দোলন। তেজ দিম মনোজ তেল কুমাৰ নিদিম অসম আন্দোলনৰ, তেজ দিম তেল নিদো। এই অসম আন্দোলনৰ ওপৰত সংগীতা বৰুৱা পিছাৰদী কিতাপখন ইংৰাজীত, সেইখন অলৰেডি মই পঢ়িলো। এইখন উম মই ভাবিছিলো মানে অসমীয়াত তেওঁ লিখিছে মনোজ কুমাৰ নাথে, এইখনো উম নিশ্চয় মানে যথেষ্ট ইনফৰ্মেটিভ হ'ব। এইখন মই উম পঢ়িবলৈ ইচ্ছা আছে। আৰু তেওঁ আলফাৰ ওপৰত এখন কিতাপ লিখিছিলে, এইখন আলফা, আলফা সেউজীয়া সপোন তেজমোহা আহ, এটি অ এতিয়া এইখনো উম মই পঢ়া হোৱা নাই, কিন্তু এইখনো সেই উম কাভাৰতে আছে, পেকেটতে আছে এতিয়াও। এই উম 2খন কিতাপ মনোজ কুমাৰ নাথৰ মই কিনা আজি প্ৰায় 1 বছৰ মানে হবলৈ হ'ল, মই পঢ়া হোৱা নাই। এইকেইখন উম কিতাপ মই কিনি থোৱা আছে। আৰু ইংলিছ লেংগুৱেজত মই এখন কিনিছিলো, আমাৰ অৰূপ কুমাৰ দত্ত ডাঙৰীয়াৰ এইখন কিতাপ। এইখন যথেষ্ট আহোমছ পপুলাৰ অ হৈছিলে, আহোম। আহোমছ এইখনৰ অসমীয়া অনুবাদো ওলালে তাৰপিছত এতিয়া। উম এইখনো মই সেই কিনি থৈ পেলাই মানে পঢ়া হোৱা নাই। আৰু অসমীয়া এখন কিতাপ অনুবাদখনৰ নাম তুমি জানা নেকি, ছেইম নামত নে বেলেগ কিবা ছেম নামতে আছে, যিমান দূৰ মই জানো। মই বুক শ্বত দেখিছিলো, নাম মানে অসমীয়া ছেম নামতে আছে। কভাৰ পেজটো এনেকুৱাই হয়, কালাৰ বা অ তাৰ গ্ৰাফিক্স বিলাক এনেকুৱাই হয়। যিমান দূৰ জানো, মানে মই উম গ্ৰন্থমেলাত দেখা মনত পৰিছে তেনেকে। উম আৰু এখন কিতাপ মই কিনিছিলো, এইখন আছিলে এইখন বম্বে বিফৰ মুম্বাই। এখন অকে
এইখন মই পঢ়া হোৱা নাই, কিন্তু এইখন মই অলপমান তাৰ এক্সেপ্ট এটা মানে ক'ৰবাত পঢ়িছিলো, পঢ়ি পেলাই মই কোনে লিখিছে? কিতাপখনৰ বিষয়ে ৰাইটাৰ অলপ কোন হয়? এইখনৰ ৰাইটাৰ তোমাৰ কেইবাজনো ৰাইটাৰ আছে ইয়াত, মানে বহুতে নিজৰ নিজৰ এইটো লং এছেজ টাইপ হয় বস্তুটো, অ আচ্ছা কিন্তু আচ্ছা আচ্ছা। এডিট কৰিছে তিনিজন। তোমাৰ অ ইয়াত লিখা আছে এডিটেড বাই অ প্ৰশান্ত কিদাম্বি, মঞ্জিৰি কামত আৰু ৰেচেল ডয়াৰ। আচ্ছা ত' আচ্ছা। এডিটৰ তিনিজন আছে ইয়াত। অ ইয়াত মানে মই ভাবো এইটো যিমান দূৰ মোৰ মনত আছে এক্সেপ্টটো পঢ়ি পেলাই মই যোনটো হেৰি কৰিছিলো, উম আহ, মানে অলপ কলোনিয়েল হিষ্ট্ৰীৰ ওপৰত, মুম্বাই হোৱাৰ আগত যোনটো পুৰণা যোনটো বম্বে আছিলে, উম উম পৰ্টুগিজ হেৰিসকলৰ সময়ত, তাৰপিছত অ ব্ৰিটিছসকল আহিলে, প্ৰি সেই ইণ্ডিপেণ্ডেন্স এৰা আৰু পিৰিয়ডটোৰ চাব গ'লে। বিষয়ে প্ৰিন্সিপাল আৰু সেই বম্বেৰ এটা হিষ্ট্ৰী আছে চাগে ইয়াতে, আৰু উম বিভিন্নজন মানে ৰাইটাৰে আৰ্টিকেল টাইপ লিখিছে বস্তুটো। উম ত' সেইখন মই ভাবো, এইখন কিনা পিছে মই দিন হ'ল, কিন্তু সেয়া মানে মই যেনেকে ক'লো উম পঢ়াহে হোৱা নাই, এখন কিনা মই প্ৰায় 1.5 বছৰ 2 বছৰ মানে হ'বলৈ হ'ল এইটো, কিন্তু উম মানে পঢ়া হোৱা নাই। এই কেইখন কিতাপ যোনটো মই দেখালো এতিয়া মানে, উম মই সদ্যহতে ভাবিছো নেক্সট এইখন কিতাপ মানে পঢ়াৰ হেৰি কৰিম, কিন্তু অ পঢ়িম পঢ়িমকে ভাবি থাকোতেও মানে আকৌ নেক্সট গ্ৰন্থমেলা আহিয়ে পাই ধৰা, অ আকৌ নেক্সট উইচ লিষ্টৰ পৰা কিনা হয় তেনেকে, অ সেইকাৰণে নপঢ়া মানে কিতাপৰ সংখ্যাটো বাঢ়ি বাঢ়ি গৈ আছে আৰু এতিয়া। অ কিন্তু মানে মই ভাবিছো এইবাৰ যে নাই, অলপ পঢ়িব এইবাৰ লাগিব, হ'ব পঢ়া আৰু শুনাৰ পৰা পঢ়িবা অলপ আৰু মানে। পিছে পঢ়িব লাগিব আৰু। অ তাকে হয় এয়াই দিয়া। আৰু এয়াই আছিলে আৰু থুলমূলকে কবলৈ গলে। বহুত আহ হেভি কালেকচন আৰু মানে। নাই নাই, ইমান হেভি কালেকশ্যন নহয় মানে, এইটো মই কালেকশ্যন বুলি ক'বলৈ মানে লাজে পাব লাগিব মই, নাই কাৰণ নাই। মোতকে বহুত ভাল ভাল, অ নাই অফকৰ্চ মোতকে বহুত আছে। ভাল ভাল মানে আছে আছে উম আছে, আৰু মই হয়। নিজে ধৰা মানে যাক দেখি পেলাই ধৰা মই ৰেকমেণ্ডেশ্যন লওঁ যে এইকেইখন উম কেনেকুৱা পাইছে আপুনি, বা উম আপোনালোকে কওক মানে কি কি হেৰি, বিভিন্ন জনৰ ধৰা তেওঁলোকৰ পৰা ৰেকমেণ্ডেশ্যন লওঁ। এনেকুৱা বহুত উম আছে আৰু কিতাপ, মোতকে বহুত বেছি কিতাপ পঢ়া মানুহ বহুত আছে। অ আছে আছে। গতিকে কিন্তু সেয়া আৰু হয়েই দেচোন। মটিভেশ্যন তাৰ হিচাপে লওঁ আৰু। অ হা সেইয়াই তাকে। আৰু ধৰা। অ কিন্তু মানে যি কি হওক কালেকশ্যন খিনি মানে এজ এ হ'ল বহুত অভাৰৱেলমিং আছিল মোৰ কাৰণে, কাৰণ কি বহুত জনৰা হেৰি হৈছে মানে, পলিটিক্সো আছে, হেৰিও আছে, কি বুলি কয় আমাৰ কিছুমান এই এনেকুৱা আৰ কে নাৰায়ণৰ এনেকুৱা এলিমেণ্ট কিছুমানো আছে, চিলড্ৰেনছ অ লিটাৰেচাৰো আছে আছে, আছে আছে গোটেইখিনি তুমি এটা ভাল ধুনীয়া আছে 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 কম্পাইলেশ্যন দিছা আৰু মানে বস্তুটো। তো আমাৰ ভিউৱাৰ্চ খিনি বহুত আহ, ভাল হ'ব যে, আৰু মানে চবখিনি মানুহ অলমষ্ট কাভাৰ আপ হৈ যাব, সৰু বাচ্ছাৰ পৰা মানে আবাল বৃদ্ধ বনিতা ক'ব গ'লে অলপ হ'লেও উপকৃত হ'ব মানে অ বস্তুটোৰ। মই ভাবো মানে এইটো এনেকুৱা মানে একো স্পেচিয়েল একো কথা নাই বাৰু, তুমি যোনটো কথা ক'লা এইটোত মানে, উম তুমি কোৱা কথাটো ভাল লাগিছে বাৰু, তুমি ভাল পোৱা দেখি পেলাই। অ কিন্তু মই ভাবো যে এইখন লিষ্ট বনাওঁতে মানে এনেকুৱা একো স্পেচিয়েল একো নাছিলে। তুমি যোনটো উম কৈছা কালেকশ্যনটো মানে ডাইভাৰ্চ হোৱা বুলি যে ক'লা, বিভিন্ন জনৰ উম সোমাই যে আছে, উম মই ভাবো তাৰ কাৰণটো এইটোৱে যে তুমি যেতিয়া মোক লিষ্টখন মানে কৈছিলা আৰু ভাল পোৱা কিতাপৰ এখন লিষ্ট মানে আমি ডিছকাছ কৰিম, তেতিয়া উম মানে মোৰ মনত আহিছিলে প্ৰথম যে মই সৰু কালিৰ পৰা ষ্টাৰ্ট কৰো মানে, অ যে সৰুতে কোনকেইখন ভাল লাগিছিলে, তাৰপিছত কোনখন পঢ়িছো এনেকে। উম ত' সেইকাৰণে আৰু যিহেতু মানুহৰ মানে বয়সৰ লগে লগে ধৰা মানুহৰ হেৰিটো অলপ চেঞ্জ হৈ যায় ন, মানে পঢ়াৰ উম হেৰিটো কেনেকুৱা ধৰণৰ কিতাপ পঢ়ি ভাল পায় মানুহে অলপ চেঞ্জ হৈ যায় উম যিহেতু, উম সেইকাৰণে হয়তো কালেকশ্যনখন তোমাৰ এনেকুৱা লাগিছে মানে ডাইভাৰ্চ নিচিনা, যে অ চিলড্ৰেন লিটাৰেচাৰো আছে, নন উম ফিক্সনো আছে, অলপ ৰোমান্টিকো আছে। আৰু উম এতিয়া তুমি দেখিছা চাগে ৰিচেন্টলি মই যিমান কিনা হৈ আছে, উম মেক্সিমাম বিলাক কিন্তু নন ফিক্সনেই হয় ধৰা, নন ফিকচন হয়। অ ফেক্ট এই বেচডে লাষ্টৰ হয়, কেইখন কিন্তু নন ফিকচনেই চাব গ'লে। নন ফিক্সনে। এতিয়া মানে মই ভাবো সেইটো চাগে মানুহৰ যেতিয়া এইজ হৈ আহে লাহে লাহে, অকমান চাগে ফিক্সনৰ পৰা অকমান লাহে লাহে চাগে এনেকুৱা হয়। চাগে চবৰে হয় চাগে নে মই নাজানো, মোৰ কিন্তু মানে হৈছে অকমান তোমাৰ তেনেকুৱা। হৈছে আচ্ছা আচ্ছা। আহা, মোৰ মিক্স মানে, সেয়া মোৰ এতিয়া ইয়াতে আলিফ অ অ অ শ্বাফাকৰো কিতাপ ৰিচেণ্টলি কেইখন আলিফ শ্বাফাক হয়, আচ্ছা আচ্ছা আৰু আচ্ছা আচ্ছা মুৰাগামীতো অ জানাই চাগে। মুৰাগামী মুৰাগামী আৰু আলিফ নিশ্চয় শ্বাফাক নিশ্চয় এইখিনি ফিকচন আৰু হা হা ইয়াতে হা মোৰ হা কিছুমান আছে নন ফিকচন লৈ থোৱা আৰু সেইখন এতিয়া আচ্ছা আচ্ছা হেৰি আচ্ছা কৰিম। আচ্ছা আৰু হিন্দী সাহিত্য আৰম্ভ কৰিলো নতুনকে, নতুনকে মানে হ'ল কিছু আচ্ছা সময়। আচ্ছা হয় নেকি? অ আচ্ছা আচ্ছা আচ্ছা, তুমি কাৰ পঢ়িছা বাৰু এনেই এতিয়ালৈকে মানে? বিনোদ কুমাৰ শুক্লাৰ নাম কি শুনিছা? ক'লা? মই নাম শুনিছো, কিন্তু মই পঢ়া নাই দেই। হিন্দী মানে সাহিত্যত মোৰ ইমান এটা এক্সপোজাৰ মই পোৱা নাই এতিয়ালৈকে তেনেকে। আচ্ছা আচ্ছা, ৰবা। এইখন এইখন খুব মানে বেষ্ট চেলিং হয়। আচ্ছা আচ্ছা, কি বুলি আছে নামটো, ৰবা মই দীवार এইটো में एक অকমান। खिड़की रहती थी। আচ্ছা আচ্ছা আচ্ছা, হয় নেকি? বিনোদ কুমাৰ শুক্লা ন? অ এই মানুহজন অলপ বুঢ়াকে। অকে। উম। গম পাইছো। এখেত ঢুকালে আজি এমাহ মান আগতে। আচ্ছা
তো আচ্ছা 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 আচ্ছা। তেখেত মানে একদম এজন মহীৰূহ নিচিনা মানুহ আৰু হিন্দী সাহিত্যৰ। হা 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 হা, ঠিকে ঠিকে, তাৰপিছত নামটো তোমাৰ মই এই যে যথেষ্ট দিনৰ শুনিছো। হা হা। হৰিশংকৰ পৰচাই যেনেকুৱা মানে একদম উম সেই উম আৰু উম হৰিশংকৰ পৰচাই তোমাৰ ঠিকে ঠিকে। চেটাইৰিকেল হেৰিৰ কাৰণে বিৰাট ফেমাছ আৰু আচ্ছা 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 মানে আচ্ছা। কমেডি টাইপ মোৰ এই অৱশ্যে যে মানে অ পলিটিকেল কমেডি মানে চেটায়াৰ আচ্ছা আচ্ছা হেৰি কৰা আচ্ছা ব্যংগ আচ্ছা সাহিত্য আৰু আচ্ছা আচ্ছা। অ ব্যংগ সাহিত্য, ঠিকে ঠিকে ঠিকে। তো শৰৎ দা হেৰি আমাৰ এই অনুষ্ঠানটো তুমি কেনেকুৱা পালা অভাৰঅল তোমাৰ এক্সপিৰিয়েঞ্চ খিনি জনোৱা আমাৰ ভিউৱাৰ খিনিৰ লগত। অনুষ্ঠানটো মই খুবেই ভাল পালো, আৰু তোমাৰ বুক ৰিভিউ ছেচনছ বিলাক মই আগতেও চাইছো বাৰু, আৰু উম, সেইখিনি যথেষ্ট মোৰ ভাল লাগিছিলে। আৰু এইটো এবাৰ যোনটো তুমি মানে ষ্টাৰ্ট কৰিছা ইণ্টাৰেক্টিভ ছেচনটো, উম, কিতাপ ভাল পোৱা মানুহৰ লগত, গতিকে এই ছেচনটো মোৰ মানে যথেষ্টখিনি ভাল লাগিছে। আৰু পাৰ্চনেলি মই ভাল পোৱা আৰু কেইবাটাও কাৰণ আছে বাৰু, কিন্তু তোমাৰ উম, এই পদক্ষেপটো মানে যথেষ্টখিনি মানে কি বুলি ক'ম আৰু, মানে ৱৰ্থ এপ্ৰিচিয়েটিং আৰু প্ৰশংসা থেংক ইউ। কৰিবলগীয়া এটা পদক্ষেপ। আৰু মোৰ ভাল লগা আৰু এটা কাৰণ হ'ল যে এই সুযোগতে মই মানে আহ, বহুত আগতেই পঢ়ি অহা কিছুমান কিতাপ আকৌ মানে ৰিভিজিট কৰিবলৈ এটা সুযোগ এটা পালো। সেইখিনি বহুতখিনি কিখন কিতাপ মই ধৰা বিচাৰি উলিয়াইছো, বহুত দিন ভিতৰত সোমাই থকা কিতাপ কিছুমান বিচাৰি উলিয়াইছো। আৰু বিশেষকে কিছুমান কিতাপ যেনে ৰাস্কিন বৰ্ডৰ কিতাপ কিছুমান, আৰু সৰুতে পঢ়া কিছুমান আৰ কে নাৰায়ণৰ কিতাপ কিছুমান যথেষ্ট উম, আগতে পঢ়া, এই বেচেলৰ অফ আৰ্টছ এইবিলাক মই যথেষ্ট আগতে পঢ়া কিতাপ। কিন্তু বহুত উম। দিনৰ যেতিয়া মই সেইখন ভাবিবলৈ বহিলো মোৰ প্ৰিয় কিতাপ কি কি হ'ব পাৰে বাৰু, তেতিয়া এই কেইখন মানে যেতিয়া মোৰ মনত পৰি গ'ল, মানে বহুতখিনি ইয়াত নষ্টালজিয়া জড়িত হৈ আছে, বহুত মেমৰিজ আছে। উম, এইখিনি মই আকৌ এবাৰ যে হেৰি কৰিব সুযোগ পালো, আৰু এইখিনিতে মানে এইটোও মই ৰিয়েলাইজ কৰিলো যে মই বহুত কেইখন কিতাপ কিনা হৈ আছে কিন্তু পঢ়া হোৱা নাই। পঢ়া হোৱা তাৰমানে নাই। এই যোৱা কেইবছৰত যে মোৰ পঢ়াৰ মানে হেৰিটো কমি গ'ল বহুতখিনি, সেইটো মই উম, ৰিয়েলাইজ কৰিলো। গতিকে উম, সেইটো মোৰ কাৰণে এটা মানে ভাল হেৰি যে মই আকৌ সেইটো পঢ়িবলৈ উৎসাহ পাইছো, বা নিজে ভাবিছো মানে যে নাই এইখিনি কিতাপ বহুত ভাল ভাল কিতাপ মই কিনা হৈ আছে কিন্তু মানে পঢ়া হোৱা নাই, মই পঢ়িব লাগিব। গতিকে অ', এই গোটেইখিনি মই আকৌ এবাৰ নিজে মানে ৰেট্ৰস্পেক্ট হেৰি কৰিব পাৰিছো, চৰি ইন্ট্ৰস্পেক্ট কৰিব পাৰিছো। গতিকে মই ভাবো যে সেইখিনি মোৰ কাৰণেও এটা মানে ভাল লগা এটা এক্সপিৰিয়েঞ্চ। আৰু উম, সেইখিনি হ'ল মানে জাষ্ট প্ৰিপাৰেশ্যন পাৰ্টটো এই ছেচনটোৰ কাৰণে, যেটা মই লিষ্টখন ভাবি আছিলো। আৰু এই উম, ছেচনটো কৰি থকা সময়খিনিত মোৰ যথেষ্টখিনি ভাল লাগিছে, কাৰণ আৰু এজন মানে কিতাপ ভাল পোৱা লোকৰ সৈতে এইবিলাক কথা আলোচনা কৰি পেলাই, আৰু মই কি কি পঢ়িছিলো সেইটো জনাই পেলাই বা জানি পেলাই যথেষ্ট অ', এটা মানে সেইটো এটা এনজয়েবল এটা এক্সপিৰিয়েঞ্চ বুলি মই ক'ব লাগিব। গতিকে উম, অভাৰঅল মোৰ খুবেই ভাল লাগিলে এই ছেচনটো, আৰু মই তোমাকো ধন্যবাদ জনাইছো মোক এই সুযোগকণ দিয়াৰ বাবে। ৱেলকাম। আৰু সেয়াই আৰু তথাপিও মই আৰু আমাৰ এটা কথা দৰ্শক মানে খিনিক ক'ম কিবা যে তুমি যিহেতু কবা নেকি বা মেছেজ দিবা নেকি দৰ্শক। দৰ্শকখিনিক দৰ্শকক মেছেজ দিব পাৰা ইমান মই নাভাবো যে নিজকে বহুত কিবা উপদেশ বা মেছেজ দিব পাৰা, বাট এটা কথাই ক'ম যে যোনে এইবিলাক ভিডিঅ' চাব নিশ্চয় তেওঁলোকো মানে কিতাপ পঢ়ি ভাল সকলোকেই হ'ব। গতিকে উম, আশা কৰো যে মানে কিতাপৰ যোনটো আমাৰ চাহিদা সেইটো সদায় বাঢ়ি থাকিব। এতিয়া উম, এটা কথা ক'ব লাগিব যে আজি ইমান ডিজিটেলাইজেশ্যনৰ যুগত এতিয়া আমি মিটিংখনো ডিজিটেল মাধ্যমৰ যোগেৰে কৰি আছো। উম, গতিকে ডিজিটেলাইজেশ্যনটো আমি বেয়া বুলিও ক'ব নোৱাৰো, কিন্তু উম, আজিকালি দেখো আমি ল'ৰা ছোৱালী বিলাকে মোবাইল বা লেপটপ এইবিলাকত ধৰা বহুত বেলেগ মুভিজ বা এইবিলাকত ধৰা বহুত সময়ো হেৰি কৰে। উম, সেইবিলাকো মই বেয়া বুলি নকওঁ, জৰুৰী বুলিয়ে ক'ম। উম। কিন্তু সেই একে মানে সমান্তৰালভাৱে কিতাপৰ হেৰিটো থাকিলে ভাল। আৰু এটা বেলেঞ্চটো কথা কি জৰুৰী। মানে ৰিচেণ্টলি জৰুৰী জৰুৰী আৰু উম, এটা কথা কি ৰিচেণ্টলি এই বুক ফেয়াৰ বিলাক যে হৈ গৈছে অসমত, পেপাৰে পত্ৰই যিমান মানে শুনিবলৈ পাইছো কিতাপ উম, বিক্ৰীৰ কথা, গতিকে সেইটো মই ভাবো যে ভাল বুলিয়ে ওলাইছে, মানে বিক্ৰী অ', চেলছ বা হেৰিটো ইতিবাচক দিশ ভাল বুলি এটা। ওলাইছে। গতিকে সেইটো এটা গতিকে সেইটো এটা মানে মই ভাবো এনকাৰেজিং এটা মানে ডেভেলপমেণ্ট বা এটা এনকাৰেজিং নিউজ বুলি ক'ব লাগিব, কাৰণ কিতাপৰ চাহিদা মানে কম যে হোৱা নাই সেইটোৱে উম, নিশ্চয় প্ৰমাণ কৰিছে বস্তুটোৱে। উম, গতিকে ভিউৱাৰ্ছক এইটোৱে ক'ম আৰু যে তেওঁলোকেও মানে পঢ়ি যাওক কিতাপ, তেনেকে উম, কিতাপ পঢ়ুৱৈ যোনখন সমাজ এখন আৰু এক্সপাণ্ড হওক, আৰু উম, নতুন নতুন মানুহে মানে কিতাপৰ প্ৰতি মানুহৰ সেই ৰাপটো আহক উম, পঢ়াৰ প্ৰতি। উম, আৰু মই এটা কথা সকলোকে অনুৰোধ কৰিম যে এই গোটেইখিনি আমি ডিছকাশ্যনটো কৰোঁতে হয়তো ক'ৰবাত হয়তো কিবা এটা মোৰ ভুল ভ্ৰান্তি ৰাইট হ'বও পাৰে এই হ'ব তথ্যবিলাক পাৰে। দিওঁতে, বা উম, মোৰ পাৰ্চপেক্টিভটো মই ক'বলৈ যাওঁতে হয়তো ক'ৰবাত কাৰণ কি কিবা এটা আমিও হয়তো মই ইমান ভুল কৰিব নাজানো ন, পাৰোঁ। আমিও আৰম্ভণিহে। নাজানো, একজেক্টলি একজেক্টলি অ', একজেক্টলি, আৰু এইটো সদায় লাৰ্ণিং প্ৰচেছে হয়। উম, গতিকে যদি ক'ৰবাত কিবা মানে ভুল ভ্ৰান্তি হৈছে তেন্তে মই সকলোকে মানে ৰিকুৱেষ্ট কৰিম মোক যাতে সেইটো ক্ষমা কৰি দিয়ে, যদি কিবা মানে একদম। ভুল তথ্য দিছো বা যদি মই কিবা ভুল কথা কৈছো। উম, সেইটোৱে আৰু সেয়াই আৰু তোমালৈও শুভেচ্ছা থাকিলে আগলৈ ধন্যবাদ, যাতে আৰু ধন্যবাদ। এনেকুৱা ছেচনছ নতুন ইনোভেটিভ কিবা এটা হওক,
আৰু অ তুমি বিভিন্ন বেলেগ বেলেগ কিতাপ ভাল পোৱা মানুহ তুমি লগ পোৱা এই মাধ্যমেৰে। অ আৰু আমিও যাতে আকৌ পুনৰাই মানে আৰু এটা চেচন হয়তো কৰিব কেতিয়াবা এটা পাৰো। গ্ৰুপ ডিছকাশ্যনো কৰিব পাৰি। অ পাৰো অ পাৰো পাৰো পাৰো। অ হয়তো আৰু কেইবাজনো কিতাপ ভাল পোৱা মানুহৰ মাজত এটা গ্ৰুপ ডিছকাশ্যন টাইপো হ'ব পাৰে কেতিয়াবা। অ অ অ ত' তেওঁলোকৰ ৰাইট পৰা ধৰা বহুতখিনি কথা আমি গম পাম, নজনা কথা গম পাম। অ আৰু ভাল ভাল কিতাপ আমি ৰিকমেণ্ডেশ্যনতো পাম। উম গতিকে আকৌ তেনেকে মানে কেতিয়াবা এটা এনেকুৱা এটা হেৰিত মানে পৰিৱেশত একেলগ হোৱাৰ মানে এটা আশা থাকিল তেনেকে, আশা থাকিল তোমাৰ আশা ফালৰ থাকিল পৰাও তেনেকে। একদম নিশ্চয়। তো শৰৎ দাক পোনপ্ৰথমে একদম এইটোতো আৰু হয়ে, ধন্যবাদ তোমাক, বহুত বহুত ধন্যবাদ যে তুমি ইমান তোমাৰ তোমাকো মানে ধন্যবাদ। ব্যস্ত শ্বেডিউলৰ পৰা যে তোমাৰ সময়খিনি উলিয়ালা, এইখিনি সময় আমাক দিলা, তাৰ কাৰণে বহুত মানে কৃতজ্ঞতা আৰু ভাল পোৱা আৰু মানে ধন্যবাদ আৰু যে এইখিনি তুমি কৰিলা আমাৰ নাই, ভিউৱাৰ্চখিনিক তোমাকো ইমান ধন্যবাদ দিলো। ভাল ভাল মানে কথা তুমি ক'লা, ইমান ধুনীয়া ধুনীয়া কিতাপ আমাৰ লগত শ্বেয়াৰ কৰিলা। কিছুমান অফক'ৰ্চ কিছুমান জনা থাকেই এইবিলাক, অ কিছুমানটো অ আৰু অ পপুলাৰ হেৰি থাকে, কিন্তু কিছুমান বহুত নাজানা উম, আছিলে উম, যিবিলাক মই নিজেও জানা নাছিলোঁ। যেনে কিছুমান সৰু সুৰা কিছুমান আচ্ছা মই আচ্ছা। শুনিছিলোঁ, কিন্তু নীলেশ মিশ্ৰাই যে এনেকুৱা কিছুমান উম। চিৰিয়াছ কামো কৰিছে মই জানা নাছিলোঁ মানে। তো তোমাৰ হা হা হা। জৰিয়তে সেই কথাখিনি গম পালোঁ। তাৰ ওপৰঞ্চি আমাৰ ৰেবেল গ্ৰুপবিলাকৰ ওপৰত এনেকুৱা আৰু ইমান বিষদ কিছুমান কিতাপ লিখা হৈছিলে, সেই কথাটো মই জানা নাছিলোঁ আৰু তো তোমাৰ থ্ৰু দি গম পালোঁ। তো এনেকুৱা বহুত কিছুমান নতুন নতুন কথা শিকিব পাৰিলোঁ তোমাৰ পৰা, নতুন নতুন কিতাপৰ সম্ভেদ পালোঁ, যাতে নিজেও কিনিব পাৰোঁ, যাতে আমাৰ ভিউৱাৰ্চখিনিও কিনিব পাৰে তোমাৰ হেৰিৰ পৰা, মানে গম পায় হা আৰু। হা হা। তো সেইকাৰণে মানে সেই অভাৰঅল এই গোটেইখিনিৰ কাৰণে তোমাক বহুত বহুত ধন্যবাদ। আৰু আমি নিশ্চয় নেক্সট ছেশ্যন এনেকৈ কৰিম। আৰু তুমি ঠিক কোৱাৰ নিচিনা এইটো আইডিয়া তুমি কোৱাৰ ফলত মোৰ আহিলে, আমি দেখোন এটা জিডি নিচিনা কৰিব পাৰোঁ যে চব ভাল পোৱা হা হা মানুহখিনি হা মিলি হা। কিতাপৰ এটা ডিছকাশ্যন, চবে এবাৰ এবাৰকে কৈ গৈছে আৰু যে ঠিকেই এতিয়া ঠিকেই এই মাহত অমুক ঠিকেই কিনিলোঁ, এই ঠিকেই। মাহত অমুক পঢ়িলোঁ। কোনোবাই বোলে হা হা জাৰ্মান হা সাহিত্য হা। পঢ়িছে, কোনোবাই বোলে বাংলা সাহিত্য পঢ়িছে, কোনোবাই বোলে ঠিকেই হিন্দী ঠিকেই হিন্দী ঠিকেই সাহিত্য, ঠিকেই আমিও গম পাম ন চামাৰিখিনি ঠিকেই ঠিকেই এটলিষ্ট, ঠিকেই। কথাখিনি বুজিব হয় নোৱাৰিলেও। হয় হয়। তো হয় তেনেকুৱা হয়। আৰু এনেই তোমাক মই পটকে এটা কথা সুধো, তুমি সৌৰভ কুমাৰ চলিহা হা হা। পঢ়িছানে? সৌৰভ কুমাৰ চলিহাৰ মই কিতাপ পঢ়াৰ এতিয়ালৈকে সুযোগ মই পোৱা নাই দেই। শুনাটোতো নিশ্চয় শুনিম, তেখেতক নুশুনা মানুহ হয়তো নায়েই বাৰু। অ কিন্তু অ, তেওঁৰ মই পঢ়াৰ হেৰি মই পোৱা নাই। কিন্তু তোমাৰ লগত এবাৰ আলোচনা হৈছিলে তেখেতৰ বিষয়ে, হৈছিলে লগ চাগে পাওঁতে অ মোৰ মনত আছে। অ তেখেতৰ মানে তেখেতৰ লিখন অ মানে সৃষ্টিৰাজিৰ ওপৰত আলোচনা কৰিছিলো আমি। অ তেখেতৰ অৱশ্যে মই পঢ়া মানে হেৰিটো মই পোৱা নাই এতিয়ালৈকে, মোৰ অ পঢ়া হোৱা নাই তেখেতৰ অ তোমাক অসমীয়া আজি লিখনি। এই চেগতে মই তোমাক সেইটো এটা অনুৰোধ জনাম, যাতে তুমি সৌৰভ নিশ্চয় কুমাৰ নিশ্চয়। চলিহাৰ মানে সাহিত্যৰাজিৰ অলপ হ'লেও কিবা মানে পঢ়া আৰু হেৰিকেইখন মানে গল্প হা সংকলনেই হা হওক নিশ্চয় হেৰিয়েই নিশ্চয় হওক। নিশ্চয় নিশ্চয়। কাৰণ কি মানে হা মই হা হা বিৰাট হা। ভাল পাওঁ নিশ্চয় তেখেতক মানে, নিশ্চয়। সেইকাৰণে মই একদম মই সন্মুখৰ জানো পৰাই মই জানো কথাষাৰ ক'লো। মই জানো। অ ঠিক 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 ঠিক। থেংক ইউ থেংক ইউ। মই তোমাকো ধন্যবাদ দিছো। তুমি অ সৌৰভ কুমাৰ চলিহাৰ মানে ভাল পোৱা বুলি মই জানো, তেওঁৰ লিখনি পঢ়ি পেলাই। আৰু তেখেতৰ সাহিত্য মই একচুৱেলি ইমান দিনে হেৰি কৰা নাই, সেইটো মোৰেই ভুল বুলি ক'ব লাগিব। তেওঁৰ নিচিনা এজন মানে নমস্য সাহিত্যিক আৰু অসমৰ। অ নাই, গতিকে তেখেতৰ বেলেগ বেলেগ হেৰি মানে উম কিন্তু তেখেতৰ মানে সেয়া মই যেনেকে ক'লো বহুত উম পঢ়িবলগীয়া মানে সাহিত্যিকৰ মই কিতাপ মই এনেকে পঢ়া নাই। আৰু তাৰ উম ভিতৰত মানে সৌৰভ কুমাৰ চলিহা ডাঙৰীয়া অন্যতম। তেখেতৰ মই উম মানে হেৰি কিতাপ পঢ়াৰ এইটো হোৱা নাই এতিয়ালৈকে, কিন্তু মই উম নিশ্চয় তুমি যেনেকে ক'লা, ধন্যবাদ দিছো উম মই তোমাকো আকৌ এবাৰ কোৱাৰ বাবে। অ আৰু নিশ্চয় মই তেখেতৰ মানে এইটো হেৰি কৰিম, অ অ পঢ়িবলৈ অ চেষ্টা কৰিম। অ এনেকুৱাই আৰু চবখিনিতো আৰু একেলগে এনেকে ইমান কিতাপ থাকে, চব হা পঢ়াওতো হা হা নাযায় ন, হা। সময়ৰো কথা তাকে থাকে, তাকে কিবাৰো তাকে কথা সেইটো থাকে, সেইটো সুযোগ সুবিধা কিন্তু ইচ্ছা থাকে, ইচ্ছা সদায় থাকে, ইচ্ছা যিমান মানে সদায় থাকে। পাৰো কভাৰ কৰিবলৈ, যিমান পাৰো কৰিবলৈ। অ সেইটোৱে। আৰু এনেকে তুমি যে ক'লা, মই এনেকুৱা ধৰা একো মানে ভেলুৱেবল ইনফৰমেশ্যন মই একো দিয়া নাই, কিন্তু শ্বেয়াৰ কৰাৰ নিচিনা হয় আৰু যে মই অ এখন কিতাপ অ পঢ়িছিলো, তুমি গম পালা মোৰ পৰা, তুমি পঢ়িলা। ঠিক উম তেনেকে ধৰা মই তোমাৰ পৰা আজি ধৰা এতিয়া গম পালো ধৰা। তোমাৰ পৰা মই আগতেও গম পাইছো বাৰু, তুমি আগতেও মোক কৈছিলা তেখেতৰ অ কিতাপৰ কথা, অ সাহিত্যৰ কথা। হুম 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 মোৰহে মানে সেইটো একচুৱেলি কৰা হোৱা নাই, তেওঁৰ হেৰি পঢ়া হোৱা নাই। অ মই নিশ্চয় মানে সেইটো থাকিব মনত, নিশ্চয় অ ইচ্ছা থাকিব তেনেকে। ঠিকে ঠিকে। তো ঠিক আছে, ভিউৱাৰসকলক ইমানখিনি সময় আমাক চোৱাৰ কাৰণে, ইমানখিনি কথা আমাৰ শুনাৰ কাৰণে আপোনালোকে বৰে খাইছে বা কিহে হৈছে নাজানো আৰু, আমি যিমানখিনি বাৰু চেষ্টা কৰিছোঁ শৰৎ দা আৰু মই। তো আপোনালোকে ভুল ক্ৰুটি মাৰ্জনা কৰিব, আমাৰ যদি ক'ৰবাত কিবা ইনফৰমেশ্যনৰ কিবা কথা কওঁতে মেলোঁতে কিবা যদি অলপ হেৰি হৈছে। আৰু আমি এনেকেই ঘৰুৱা ধৰণেই কথা পাতোঁ, তো তেনেকৈ আমি কথাখিনি ৰাখিছোঁ যাতে মানে লাইট হাৰ্টেড হৈ থাকে বস্তুখিনি। তো দৰ্শকে ঠিকেই ঠিকেই ঠিকেই। আমাক চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। এই চেনেলটো আপোনালোকে আগবঢ়াই লৈ যাব, ধন্যবাদ ধন্যবাদ। আপোনালোকৰে চেনেল হয়। আৰু ভিডিঅ'বিলাক চাব, ভিডিঅ'বিলাক
যদি ভাল পায় শ্বেয়াৰ কৰিব, তেনেকুৱা কোনো বাধ্যবাধকতা নাই। আপোনালোকৰ ভাল লাগিবওতো লাগিব। যিমান পাৰোঁ আমি আমাৰ ভালখিনি দিম, বাকীখিনি আপোনালোকৰ ওপৰত, যদি ভাল পায় ভাল লাগিব। তো থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ'। আৰু আশা কৰোঁ পিছত বেলেগ হেৰিত আমি লগ পাম। থেংক ইউ ছ' মাছ। নিশ্চয় নিশ্চয়, থেংক ইউ থেংক ইউ।